আমাৰ পাৰিপাৰ্শ্বিক ব্যৱস্থাত গছ-গছনি হৈছে অতিকে গুৰুত্বপূৰ্ণ জীৱন্ত পদাৰ্থ। ই আমাৰ পৃথিৱীৰ জীৱ-জন্তুক জীৱিত ৰখাত সহায় কৰে। আমি ইয়াক ধ্বংস কৰা মানে নিজকে ধ্বংস কৰা। যদি সেয়ে হয়, এই পৃথিৱীত আমি কৰিছোৱে বা কি?
কাকা অ ৰামু ক'ৰ পৰা আহিলি তই কাৰ কাৰণে দৰৱ গোটাইছ এই ৰুক্মিণীৰ বেটীটোৰ বেমাৰ তাইৰ কাৰণে কি বেমাৰ ভ্ৰম বকিছে তই কি আনিলি মই এই নেফাগু শাক আনিলো আজিকালি পাবলৈয়ে নাই জংঘলৰ একদম ভিতৰত যাব লাগে চল 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 ৰাখি মোৰ বাক দেখিছ আমি নদীৰ ফালে আছিলো সেইফালে তোৰ বাপ নাই मेरे सपनों के रानी कब आएगी तू आए नानी 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 नन नाए निन नानी ना ओ नानी ना আয় গৰি তই মোৰ লগত শাদি কৰিবি মৰিম মোক কৰিবি সুন্দৰী হাই হাই সুন্দৰী ঐ তহঁতি খৰি বিক্ৰী ধান্দা চাৰি দে ফৰেষ্টৰ মানুহে ধৰি জেলত ভৰাব আরে বড় মা তই কি জানিবি ফরেস্ট অফিসার সব মানুহৰ লগতে আমাৰ দোস্তি আছে নতুন রেঞ্জার সাহেব তো অহাই নাই যেতিয়া আহিব আমি পটাই লম এই চল কালি ৰাতি জংলী হাতীৰ জুমটো নৈৰ পাৰত দেখিলো বহুত হাতী পথাৰত নামিলে মৰিলো আৰু ৰেঞ্জাৰ চাহাবক খবৰ দে ৰেঞ্জাৰ চাহাবটো নাই ক'ত গ'ল বদলি হ'ল নহয় কি ৰে বেটি বৰবাবু আহিছে তোক মাতিছে জলদি বল কিন্তু বড় বাবু আপুনি ঐ তই চুপ থাক ঐ ভালকে ধৰ অ বড় বাবু কলো নহয় তই চুপ থাক এটা সময়ত তহঁতৰ চাহ বাগিচাৰ চাকৰি যেতিয়া গ'ল তেতিয়া লঘোণে আছিলি সেই কথা পাহৰি গলি চৰকাৰে দয়া কৰি এই ৰিজাৰ্ভ ফৰেষ্টৰ মাটিত তহঁতক গাঁও পাতি বহিবলৈ দিলে খেতি বাতি কৰি খাবলৈ পালিতো হা এতিয়া তেল ফাটিছে আপুনি মিছামিছি চুপ থাক বুলিছো নহয় হেৰ এই মুখখন থাকিল বুলিয়ে ফেচ ফেচ কৰি নাথাকিবি বুজিছ বছৰৰ মাত্ৰ 5টা দিন তহঁতে বিনা হাজিৰাই আমাৰ ডিপাৰ্টমেণ্টৰ কাম কৰি দিব লাগে সেইটো কৰিবলৈ তহঁতৰ মন নাই ফাঁকি দিয় কেলে ফাঁকি দিম মই নিজে বেগাৰীত 6 বছৰ পুৰা 5 দিন ফৰেষ্টত কাম কৰিছো তই যদি কৰিছ তহঁতৰ আন কোনোবাই কৰা নাই বুজিছ মোৰ ফাইলে কেতিয়াও মিছা নকয় তহঁতে মিছা মাতিছ ঐ ঐ এইফালে আহ মই তই নহয় অ ঐ তাই ইয়ালে আহ কি হ'ল কি নাম তোৰ ৰাখি বাপেৰৰ নাম কি অৰ্জুন চাহু এই কৌপাতবোৰ ক'ৰ পৰা আনিছ জংঘলৰ পৰা কাৰ হুকুম লৈ আনিছ কিহৰ হুকুম কিহৰ হুকুম ফৰেষ্টৰ বস্তু অনাটো যে বেআইনী নাজান হা হ'ব দে মই তোক মাফ কৰি দিলো মনটো বেয়া নকৰিবি আকৌ এই শুন এই ফৰেষ্টৰ পৰা অলপ বেতৰ গাছ যোগাৰ কৰি মোৰ কোৱাৰ্টাৰলৈ লৈ আহিবিচোন হা অঁ যা এতিয়া যা তহঁত দুজনে সদায় দেৰি কৰ ইফালে মোৰ চৰকাৰী বাছ ধৰিবগে লাগে কালি আহিবি আহিম পাত কাটি ৰাখিবি কিন্তু অ পইচা ল বড় বাবু আপুনি ৰাগ নকৰিবচোন যোৱা বছৰ মোৰ খেতি একদম বৰবাদ হৈ গ'ল সেইকাৰণে তোৰ খেতি ভাল হোৱালৈকে মই অফিচত খাটা মেলি বহি থাকিম হা হা ঐ তই খাজানা দিছনে নাই দিছোতো মোৰ ইয়াতে 22 বছৰ হৈ গ'ল মই প্ৰতি বছৰ টাইমতে খাজনা জমা দি আছো তই যদি দিছ তহঁতৰ আন কোনোবাই দিয়া নাই মোৰ ফাইলে কেতিয়াও মিছা নকয় বড় বাবু নমস্কাৰ ঐ তই ক'ত মৰিছিলি গৈ গাঁওবুঢ়া হৈ ক'ত ঘূৰি ফুৰিছ মই ইমান পৰ ইয়াত ৰৈ আছো তোৰ খবৰ নাই নহয় শুন 6টা মুৰ্গী লৈ
কাইলৈ ৰাতিপুৱাই তই মোৰ তালৈ আহিবি 6টা মুৰ্গী অঁ অলপ ডাঙৰ চাই আনিবি আমাৰ নতুন ৰেঞ্জাৰ চাহাব আহিব অফিচত খানা পিনা হ'ব বুজিছ মই ষ্টেচনলৈ যাওঁ ঐ ঐ এইফালে আহ। কি নিছ কণী কণী হয় কালি নিছ এই বেপাৰী আহিছে বিক্ৰী কৰিম বৰ ধুনীয়া কণী অ' মই কেইটামান নিওঁনে হুম। কিয় নন্দ আজি দেখোন চিভিল ড্ৰেছত অফিচ নাই নেকি আজি আৰু ক'ত অফিচ হ'ব বৰাবুৱা সেয়া ৰেল ষ্টেচনলৈ গ'ল আমাৰ নতুন ৰেঞ্জাৰ চাহাব আহিব ফাকতে মই বোলো ভনীজনী ঘৰৰ পৰা আহোঁ তোমালোকৰ নতুন ৰেঞ্জাৰ চাহাব বা কেনেকুৱা মানুহ আগৰজনেতো ধুম টকা পিটি গ'ল আমাৰ কোন অফিচাৰনো ঘোচ নাখায় আনকি আমাৰ এই বৰবাবু তেওঁ এজন ৰেঞ্জ এছিষ্টেণ্টহে তেওঁৰ সম্পত্তি আচ্ছা ৰ'বাচোন তোমালোকৰ বৰাবাবুৰ টপামূৰটো দেখোন ঢাক খাই গ'ল উইক টুইক পিন্ধি গোটেইটো ডেকা হৈ থাকে কথা আছে কি এই বৰবাবু এই প্ৰেমত পৰিছে কিজানি কি হৈছিলে ছাৰ ই লেবাৰবোৰ গোটাই লৈ ইউনিয়ন খুলিবলৈ যোজা কৰিছে কি ইউনিয়ন খোলো নুখুলি কি কৰিম আজি ইমান বছৰ হৈ গ'ল আপুনি আমাৰ দৰমহা 1 পইচা বঢ়াই দিয়া নাই কি কলি ভালদৰে শুনি ল ইয়াত মহেশ চৌধুৰীৰ মিলত ইউনিয়ন বাজি নচলিব ইউনিয়ন কৰিবি তো লাট মাৰি বাহিৰ কৰি দিম যাবত আৰু তোমাক কি কাৰণে মেনেজাৰ কৰি ৰাখিছো এইবিলাককে যদি চম্ভালিব নোৱাৰা ছাৰ আপুনি মোক মাতিছিলে এই গৰু তহঁতক মই ফৰেষ্ট কেম্পত গছ কটাবলৈ ৰাখিছো নে মানুহ মাৰিবলৈ ৰাখিছো পেটত মদ এটোপা পৰিলে মাথাই কাম নকৰা হয় মানুহটো মৰি গ'লে কি হ'ব মাৰপিট কৰিলে অলপ চাই চিতি কৰিব নোৱাৰ গাড়ীৰ হেণ্ডেলেৰে মূৰতে মাৰিব লাগেনে আচলতে ছাৰ মানুহটোৱে ইয়াৰ মুখে মুখে জবাব দিছিল চুপ থানালৈ এতিয়া মইহে যাব লাগিব উঠ গৰুহঁত গাড়ীত উঠ আচ্ছা ৰেল ষ্টেচনত থৈ অহা কুন্দাবোৰ গ'ল নে নাই ষ্টেচন মাষ্টাৰে কৈছে অহা কাইলৈ ৱাগনত লোড হ'ব ছাৰ ষ্টেচন মাষ্টাৰে তেখেতৰ কমিশ্যনটো আজিয়ে বিচাৰিছে দি দিবা আহক আহক চৌধুৰী চাহাব কি খবৰ কিডাল হ'ব আৰু এই গৰু কেইটাৰ পৰা মোৰ সোৱন খাও নাইকিয়া হৈছে বলকচোন ভিতৰলৈ কথা আছে কওকচোন চৌধুৰী চাহাব আপোনাৰ কি খবৰ বৰ মস্কিলত পেলাই দিলে এইকেইটাই বাৰু মানুহটো বাচিবনে ডক্টৰে কৈছে বাচিব কিন্তু দিন লাগিব বোলে এজাহাৰ দিবলৈ কোনোবা আহিছিল নেকি ঘৈণীয়েকজনী আহিছিল অ' লেবাৰটো মৰিলে কিন্তু তোৰ দিগদাৰ আছে মাৰিলি বুলি আৰু তেনেকে মাৰিব লাগেনে চিন্তা কৰিব নালাগে মই আছো নহয় মাথোন মানুহজনীৰ হাতত টকা 200মান ধৰাই দিলেই হ'ব এইকেইটা কৈ কৈ মই নোৱাৰিলো আৰু কোনোবা এদিন সিহঁতে মোক জেলত ভৰাইহে এৰিব পিছে মোৰ ফৰেষ্ট কেম্পৰ লেবাৰকেইটাও কম নহয় নহয় মদ চদ খাই উৎপাত বৰ বৰ কথা নেমাৰিলেও নহয় কিন্তু মই জনামতে আপোনাৰ সেই এমপ্লয়ী দুটাইহে মদ খাই টং হৈ আছিল সেইকাৰণেতো আপোনাক লগ পাই যাবলৈ আহিলো দুখটো সিহঁত দুটাৰে পিছে আপুনি আছে কাৰণে চিন্তা কৰা নাই আচ্ছা আপোনাৰ গুৱাহাটীৰ মাটি টুকুৰাৰ ৰেজিষ্ট্ৰেশ্যন হ'লগৈ নে হোৱাগৈ নাই কিন্তু হ'ব
কাগজ পত্ৰবোৰ জমা দি থৈ আহিছোঁ আপোনাৰ পৰা টকাখিনি নোপোৱা হ'লে কামটো নহ'লগৈহেঁতেন বৰ সহায় কৰিলে দেই সেইটোনো কি কথা আপুনি মোক সহায় কৰিছে মই আপোনাক সহায় কৰিছোঁ সন্ধিয়া পাৰিলে আহিবচোন স্কচ কেইটামান গোটাই থৈছোঁ চাওঁচোন বাৰু তেতিয়াহ'লে ঝামেলাটো মিটাব হ'ব মই এতিয়া যাওঁ বাৰু সোনকালে কৰ ট্ৰেইন আহিবৰ সময় হ'লেই কি গৰম সোনকালে কৰ তুমি ঠিকেই খবৰ দিছিলাতো কিয় নাই দিয়া মই চিঠি দিছো টেলিগ্ৰাম পঠিয়াইছো তেনেহ'লে অফিচৰ কোনো এটা মানুহ অহা নাই কিয় তুমি যে এনেকুৱা কিছুমান আওহতীয়া ঠাইলৈ ট্ৰান্সফাৰ হৈ অহা নহয় ৰৈ থাকা এতিয়া ইয়াত হেই শুনকচোন এই তৰাজুলি ফৰেষ্ট ৰেঞ্জ অফিচটো ইয়াৰ পৰা কিমান দূৰ ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰমান দূৰ হ'ব আপুনি মই তপন বৰুৱা ইয়ালৈ ফৰেষ্ট ৰেঞ্জ অফিচাৰ হিচাপে বদলি হৈ আহিছো নমস্কাৰ মই গোবিন্দ দাস ইয়াৰে ষ্টেচন মাষ্টাৰ আচ্ছা এইখনে বোধ কৰোঁ আপোনাৰ অফিচৰ জীপ বড়বাবু এয়া আপোনালোকৰ নতুন ৰেঞ্জ অফিচাৰ নমস্কাৰ ছাৰ মই দিবাকৰ শৰ্মা সেই বাটত আহোঁতে জীপখনে অকণমান ট্ৰাবল দিলে সেইকাৰণে দেৰি হৈ গ'ল বাইদেউ ক'ত ইচ 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 বল 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 লাগেজবোৰ সোনকালে জীপত তোল যা 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 সোনকালে কৰ এই মোৰ বস্তু বাহানিবোৰ দি এখন ট্ৰাক পঠিয়াইছিলো পালেহিনে যোৱাকালি দুপৰীয়াই পালেহি ছাৰ বস্তুবোৰ মই আপোনাৰ কোৱাৰ্টাৰৰ এটা ছাইডত বৰ ধুনীয়াকৈ থৈ দিছোঁ সোনকালে কৰ ভাল বাৰু আহিছো থেংক ইউ ভেৰি মাছ বল 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 বস্তুবোৰ তোল জলদি তোল আপোনালোক আগতেই বহক অলপ ৰাখাচোন ৰাখা হেৰি শুনকচোন সেই যে কুন্দাবোৰ তাত আছে সেইবোৰ আমাৰ ৰেঞ্জৰ নেকি নাজানো ছাৰ হ'বও পাৰে বলকচোন চাই আহোগৈ শুনাচোন তুমি এতিয়া এইবোৰ নকৰিলে নহয়নে কিয় পিংকুৰ জ্বৰ উঠি আহিছে নাই মই বেছি দেৰি নকৰোঁ এমাৰ মাৰ্কিং নাই এইবোৰতো চোৰাং কুণ্ডা ক'ৰ কুণ্ডা হ'ব পাৰে বাৰু ঠিক আছে মই ষ্টেচন মাষ্টৰক সুধি আহিছো মা পানী পানী খাম চাওঁ জ্বৰটো কমিছেনে নাই ৰ'বা দেই ল'ৰাটি অসুস্থ নেকি হয় কেতিয়াৰ পৰা দিন হ'ল কি অসুখ হাৰ্ট ডিজিজ ইছ হয় এই অকণমানি ল'ৰাটিৰ এইটো হাৰ্ট ডিজিজ জন্মগত এই চিকিৎসা ক'ত কৰোৱাইছে আছাম মেডিকেল কলেজৰ প্ৰফেচাৰ চেতিয়াই চাই আছে কেতিয়া মানে ভাল হ'ব বুলি কৈছে ইয়াত সম্পূৰ্ণ ভাল নহয় ভেলোৰলৈ নি অপাৰেশ্যন কৰিব লাগিব কৰাই পেলাওক আকৌ খৰচ বহুত
প্ৰায় 50-60 হাজাৰ টকা লাগিব। চাহ তৰাজুলিলৈ বদলি হৈ আহিছে এতিয়া চিন্তা নাই টকাৰ যোগাৰ হৈ যাব পিংকু পানী খোৱা। হেৰি সৌ পিনে তাত সেইবোৰ কাৰ কুন্দা? মই ক'ব নোৱাৰো কুন্দাবোৰত পাছিং হেমাৰ নাই, চেল হেমাৰ নাই, সেইবোৰতো ফৰেষ্টৰ পৰা চুৰ কৰি কাটি অনা হৈছে। তাত কোনে পেলাব পাৰে বাৰু? ক'ব নোৱাৰো আৰে আপোনাৰ ষ্টেচন ইয়াৰ্ডত ইমানগাল কুন্দা পেলাই থৈ গৈছে অথচ আপুনি একো ক'ব নোৱাৰে। চাওক ৰাতি তাত কোনে পেলাই থৈ গৈছে মই কেনেকে জানিম? চাওঁ খোলা আছে। তোমাৰ কি নাম? মহেন্দ্ৰ দত্ত। শুনা, সৌ পিনে যে কুন্দাবোৰ আছে সেইবোৰ মই চিজ কৰিছো। অলপ পাছত চিজাৰ হেমাৰ মৰাম। তুমি তাত ৰখীয়া হৈ থাকিবা, মই পুলিচ ষ্টেচনৰ পৰা আহোগৈ। কুন্দাখিনিৰ মালিক কোন সেইটো কিন্তু উলিওৱাটো সম্ভৱ নহ'ব আৰু মানুহে জানিলেও নকয়। ইয়াৰ কাঠ স্মাগল কৰা মানুহবিলাক বৰ ডেঞ্জাৰাছ। মাৰ্ডাৰ সিহঁতৰ কাৰণে সাধাৰণ কথা। আপোনালোকে প্ৰটেকশ্যন দিম বুলি ক'লে মানুহে ক'বলৈ ভয় কৰিব কিয়? মই ইয়াত 7 বছৰ ধৰি চাকৰি কৰিছো বুজিছে। ইয়াৰ মানুহক জানিবলৈ আৰু মোৰ বাকী নাই। সেই বুলি আপোনালোকে সেই অবাধ চোৰাং কাৰবাৰ চলি থাকিবলৈ দিব নেকি? তেনেকুৱা হ'লে দেখোন ৰিজাৰ্ভ ফৰেষ্টত এডাল গছো নাথাকিব। আমি কি কৰিম কওক? আচলতে এইবিলাক মানুহৰ কানেকশ্যন একেবাৰে টপ লেভেললৈকে আছে। আপুনি সেইবিলাকত নলগাই ভাল হ'ব নেকি? এইখন ঠাইত আচলতে নিজৰ গা বচাই চলিব পৰাটোহে আচল কথা। ঠিক আছে তেনেহ'লে আপুনি ইনভেষ্টিগেট নকৰ বুলি লিখি দিয়ক, মই এছ পিৰ ওচৰলৈ যাওঁ। চাওক কথাটো মই চিন্তা কৰি চাওঁ। আপুনি আহিছেহে মাথোন, অলপ ছেটল হৈ লওকচোন। আকৌ সেই হাবি, ঝিলিৰ মাত। কিয় জানো হাবিৰ ওচৰত ঘৰবোৰ সাজে। ঘৰটো অন্তত অলপ চাফা কৰি ৰাখিব পাৰিলেহেঁতেন। আমি আহিম বুলিতো জানেই। আগতে জানো পানী নহ'ব বুলি। পিংকু চাইকেলখন থৈ দিয়া, তোমাৰ জ্বৰ আছে নহয়। খিৰিকী কেইখনমানো ভগা। আজি ৰিপেয়াৰ নকৰিলে ৰাতি ঠাণ্ডাত কঁপি থাকিব লাগিব। পিংকুৰ জ্বৰ আৰু ক'ত কমিব? ইমান সঘনাই বদলি হৈ থাকিলে পিংকুৰ পঢ়া আৰু হৈছে। ঐ বলা জলদি কৰ। তই আকৌ খৰি আনিলি নহয়, তহঁত মোৰ অৰিবি কেতিয়াবা। একেলগত মৰিম দে। তই ভিতৰত জংঘলৰ পাত আনি বিক্ৰী কৰিছ। মই যেন টকা দিয়ক। দিম ইমান হুলস্থুল লগাও কিয়? বাছ চাৰি দিব। ঐ বলা জলদি খৰি ৰাখ না। আজিও চাগে টাউনত চিনেমাই চাবিকে। হেমা মালিনীৰ পিকচাৰ লাগিছে। তহঁতৰ খৰি পইচা দেখোন চব চিনেমাতে যায় অ'। আৰে পইচাৰ কি আছে, যাব আহিব। জংঘলত গছ ভিতো বহুত আছে। দিয়ক জলদি দিয়ক। ঐ ৰাখিবি ৰাখিবি। আৰু একাপ চাহ দে। ঐ একাপ চাহ লৈ আহ। ঐ খগেন, শুনিছো তহঁত ৰেলৱে গেংমেনবোৰে এৰিয়াৰ পাইছ। বেগাই ধাৰখিনি দি দিবি। নাই কোৱাটো, আমিনো ক'ত পাইছো। আপুনি চিন্তা নকৰিব, মই আপোনাৰ ধাৰখিনি মাৰি দিম। ৰেল গ'ল নাই অ'? গ'ল। আজি ষ্টেচনত একদম হুলস্থুল। কি হ'ল? এই নতুন ৰেঞ্জাৰটোৱে ৰেলৰ পৰা নামিয়েই মহেশ চৌধুৰীৰ কুন্দাখিনি জব্দ কৰিলে। হয় নেকি?
আমাৰ ষ্টেচন মাষ্টৰে বিৰাট ভয় খাইছে সেইকাৰণে মোক পঠিয়াইছে এই মহেশ চৌধুৰীক খবৰ দিবলৈ শুনিছোঁ এই মহেশ চৌধুৰীয়ে হাতীগড় ব্লকৰ ফৰেষ্টৰ মাজত গছগজিয়ে কেম্প পাতি লৈছে দিনে ৰাতিয়ে গছ কটাইছে এই মহেশ চৌধুৰীয়ে ৰিজাৰ্ভ ফৰেষ্ট চেছ কৰিহে এৰিব অথনি ষ্টেচনৰ পৰা চিধা ইয়ালৈ অহাহেঁতেন ল'ৰাটো দৰৱ পালি সময়মতে খুৱাব পাৰিলোহেঁতেন সময়মতে দৰৱ নাখালে তাৰ কি হয় তুমি নাজানা কথাটো মই খেয়াল কৰিবলৈ নহ'ল খিয়াল কেনেকৈ কৰিবা ষ্টেচনত কুন্দাবোৰ দেখি তুমি পিংকুৰ কথা পাহৰি গ'লা কিয় সেইটো মোৰ ডিউটি নহয় নেকি সেই বুলি ঘৰ সংসাৰ জলাঞ্জলি দিব লাগে নেকি তোমাৰ দৰে বহুত ৰেঞ্জ অফিচাৰ আছে তেওঁলোকে ডিউটি পালন কৰা নাই ৰবি তুমি নুবুজা কিয় আমি ফৰেষ্ট অফিচাৰবোৰ এলাৰ্ট হৈ পৰাটো খুব প্ৰয়োজন হৈ পৰিছে ৰিজাৰ্ভ ফৰেষ্টবোৰ ধ্বংস হৈ আহিছে গছ গছনি কমি অহাৰ কাৰণে জলবায়ুৰ পৰিৱৰ্তন ঘটিছে দেশৰ বহুত অংশ শুকান হৈ আহিছে হ'ব হ'ব মোক লেকচাৰ দিব নালাগে ডিউটি যদি ইমানেই ইম্পৰ্টেণ্ট বিয়া কৰাব নালাগিছিল ৰবি আমাৰ বিয়া হোৱা আজি অত বছৰ হ'ল কোনোবা দিনা তুমি মোৰ ওচৰত বহি মুকলিমূৰীয়াকৈ কথা এষাৰ পাতিছানে খাওঁতে ফৰেষ্ট বহোঁতে ফৰেষ্ট শুওঁতে ফৰেষ্ট ফৰেষ্টৰ বাহিৰে আন কিবা চিন্তা কৰা জানো তেনেকৈ কেলে কৈছে এইখন পথাৰত পানী যোগানৰ বাবে যিবোৰ অফিচাৰক ক'ব লাগে মই কৈ থৈছো পিছে কি হ'ব অফিচাৰবোৰ হ'ল মহাঘোষখোৰ ৰাইজৰ এইটো কাম বৰ বেছি টকাৰ কাম নহয়তো গতিকে সিহঁতৰ ইণ্টাৰেষ্ট নাই বেছি টকা মাৰিব নোৱাৰিবতো চিন্তা নকৰিব আপোনালোকৰ এই পথাৰৰ মাজেদি ইৰিগেশ্যন কেনেল মই নিয়ামেই কেতিয়াকৈ এই ইলেকশ্যনৰ পাছতেই আপোনালোকৰ আশীৰ্বাদত ভালে ভালে ইলেকশ্যনটো পাৰ হৈ যাবলৈ দিয়ক আৰু অকল কেনেলেই কিয় ৰাইজৰ কাৰণে আৰু মই বহুতো কাম হাতত লৈছো কি এমএলএ সাহেব ইলেকশ্যন কেম্পেইন আৰম্ভ কৰিলেই নেকি এই কি খবৰ হা কি খবৰ হ'ব আৰু আপোনাকে বিচাৰি ঘূৰি ঘূৰি ফুৰিছো কেলে কি হ'লনো কি হ'ব আৰু আপোনালোকে একো মন কাণ নকৰে মহাবাজেই ৰেঞ্জাৰ এটা ইয়ালৈ বদলি হৈ আহিছে ৰেলৰ পৰা নামি আহি মোৰ কাঠ এগাল চিজ কৰিলে আজি ইয়াত ইমান দিনে কোনেও মোৰ কাঠ এইদৰে এইবোৰ কথা ইয়াত নহয় হা ইয়াত নহয় আপুনি এটা কাম কৰিব আপুনি পাছত লগ ধৰিব ঠিক আছে আপুনি কালি মোক লগ ধৰিব হ'ব নহয় ভাল তেন্তে ৰাইজ নমস্কাৰ নমস্কাৰ ইয়াত অফিচ কেইবজাত আৰম্ভ হয় ছাৰ 10টাৰ পৰাই তেতিয়াহ'লে এই সময়লৈকে কোনো অহা নাই কিয় সময়মতে আহে ছাৰ আজিনো কিবা হ'ল মই কিন্তু সদায় সময়মতে আহোঁ তাতে আজি আপুনি আহিব বুলি জানোৱেই গতিকে ৰাতিপুৱা আহি আপোনাৰ ৰুমটো চাফা কৰি থৈছোঁ ধূলিয়ে একেবাৰে ফুট খাই আছে আগৰ ৰেঞ্জাৰ চাহাব অফিচত নবহিছিলি ঘৰৰ পৰাই কাম চাইছিল ছাৰ ইয়াত তোমাৰ কেইবছৰ হ'ল 7 বছৰ এয়া কোন আমাৰ নতুন টাইপিষ্ট মায়া শইকীয়া নমস্কাৰ ছাৰ সেয়া কোন সেয়া ৰামু ছাৰ দেখোন ওচৰৰে বনগাঁৱত থাকে বনগাঁৱৰে গাঁওবুঢ়া আগতে চাহ বাগানত কাম কৰিছিল বড়বাবু আছে কেলে মোক 6টা মুৰ্গী আনিব কৈছিলে নতুন ৰেঞ্জাৰ চাহাবৰ কাৰণে খানা হ'ব বোলে কি হ'ল এয়া নতুন চাহাব সালাম সাহাব বড়বাবুৱে মোক মুৰ্গী আনিব কৈছিলে
আপোনাৰ কাৰণে খানা হ'ব বোলে। কি কিহৰ কাৰণে? নাজানো ছাৰ, বৰবাবুৱে খুৱাব নেকি? বৰবাবুৱে মুৰ্গীকেইটা কিনিছে নেকি? বৰবাবুৱে ক'ত কিনিব চাহাব, কণীৰ দামটোকে নিদিয়ে। যোৱা এইবোৰ লৈ যোৱা। যা যা যা। আৰু শুনা, আগলৈ যদি আমাৰ ডিপাৰ্টমেণ্টৰ কোনো মানুহে বিনা পইচা বস্তু বিচাৰে মোক ক'বা। বৰবাবু আহিলে মই মাতিছো বুলি ক'বা। অঁ যা যা যা। যৌবনে আমনি কৰে চেনায়ো, যৌবনে আমনি কৰে। বৰবাবু, ছাৰে আপোনাক মাতিছে। মই গৈ আছো, তই মায়াক মাত। বৰবাবুৱে মাতিছে। অঁ বহা। কাম কাজ কৰি কিবা অসুবিধা পাইছা নেকি? নাই, ঠিকে আছে। খালি কোৱা কোৱা। টাইপৰাইটাৰটো বৰ পুৰণি, টান হৈ গৈছে, মাৰোতো কষ্ট হয়। ইছ, তোমাৰ হাত বিষাই যায় নহয়। নতুন টাইপৰাইটাৰ এটা অহা মাহত আহিব, চেংচন হৈয়ে আছে। তোমাৰ চাদৰখন ক'ত কিনিছিলা? বৰ ধুনীয়া, তোমাক একেবাৰে তুলি ধৰিছে। অৱশ্যে তোমাৰ গা ৰংটো ধুনীয়াটো, সেইকাৰণে চব কাপোৰেই তোমাক তুলি ধৰে। বৰবাবু, আপোনাক ছাৰে মতা বুলি কৈছিল নহয়, গৰম হৈ আছে। অঁ গৈ আছো, যা। মই আহিছো দেই, বহা। ছাৰ। কি লাগে? ছাৰ এতিয়া নহয়, অলপ পাছত আহিব। হে বৰবাবু অহা নাই কিয়? ছাৰ ছাৰ মই অঁ চৰি, বহক। শুনক বৰবাবু, ওচৰৰ কোনোবা বনগাঁৱৰ গাঁওবুঢ়া আজি ৰাতিপুৱা মুৰ্গী লৈ আপোনাৰ ওচৰলৈ আহিছিল। শুনিছো আপুনি হেনো বিনা পইচাই তেওঁলোকৰ পৰা বস্তু আদায় কৰে। আপুনি জানেনে এনেবোৰ কামৰ কাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কিমান বদনাম হ'ব পাৰে? মই আপোনাক সকীয়াই দিছো, ভৱিষ্যতে আপুনি এনেকুৱা কাম আৰু কেতিয়াও নকৰিব। এতিয়া কি হ'ব? ৰেঞ্জাৰ চাহাবৰ কাৰণে খানা হ'ব বুলি কৈছিলে, ৰেঞ্জাৰ চাহাব নিজেই মুৰ্গী ঘূৰাই দিলে। নতুন ৰেঞ্জাৰ চাহাবৰ কিজানি ৰাগ উঠিল। তই এইরকম কিয় ভাবিছ? এটাও মুৰ্গী নাৰাখিলে, পুৰা খাংটাই ঘূৰাই দিলে। হ্যাঁ, আগৰ ৰেঞ্জাৰ চাহাবেতো কোনো জিনিসেই ঘূৰাই নিদিছিল। উল্টা সব সময় জিনিস মাগিছিল। চৰ্দাৰে কৈ দিলে বৰবাবুৰ কাৰণে মুৰ্গী আনিছে। সব মুৰ্গী কিজানি চিধা চিধি ৰেঞ্জাৰ চাহাবৰ ঘৰতে লৈ যাব লাগিছিল। ঠিকেই। আরে মই কি কৰিম? বড়বাবুয়ে নিজে আহি কৈছিলে মুৰ্গীটো তাত দিব লাগিব। আরে এরকম তো হব পারে, এই নতুন রেঞ্জার সাহাব দুসরা কিসিম মানুষ। আগর রেঞ্জার সাহাবর রকম কি জানি ঘুষেই না খায়। আরে কোনে ঘুষ না খায়, সবেই খায়। নাই নাই, মোৰতো মনত হৈছে নতুন ৰেঞ্জাৰ সাহেব সচমুচ ভাল মানুহ। এমএলএ সাহেব, সাহেব আছে নাই? আছে। চাও মাতি দেচোন। ইয়াত কেলে বহিব লাগিছে? ভিতৰলৈ বলো। কি পাব্লিকে মোৰ সতে দেখে বুলি ভয় কৰিছে নেকি? ইয়াতে হ'ব। কওকচোন, আপোনাৰ কি কথা আছে? কাঠ কাৰবাৰীৰ আৰু কি কথা থাকিব পাৰে? নতুন ৰেঞ্জাৰটোৱে আহিয়ে ষ্টেচনত চিজ কৰিলে যে মোৰ কাঠখিনি, সেইখিনি ৰিলিজ কৰাই দিয়ক। কোনখিনি কাঠ? কিয় ৰাস্তাত কোৱা নাছিলো ট্ৰেইনৰ পৰা নামিয়ে কি মোৰ লগখিনি চিজ কৰিলে বুলি? এনেকুৱা হলে আপোনাক মই কিডাল সহায় কৰিম? হ'ব হ'ব, চিন্তা নকৰিবচোন। DFOৰ থ্ৰুদিয়ে কামটো কৰাব লাগিব। আপুনি বাৰু এবাৰ DFOক লগ ধৰি কথাষাৰ কাম চোৱাবচোন। ময়ো লগ ধৰিম। সোনকালে কৰাই দিয়ক, মোৰ বহুত টকা সোমাই আছে। আপোনাৰ ইলেকশ্যনত ঢালিবলৈ তেহে টকা ওলাব। চাওক চৌধুৰী, মই DFO যদিও মোৰ লিমিটেশ্যনছ আছে। মই কিছুমান নিৰ্দিষ্ট ৰুলছ মানিহে কাম কৰিব লাগে। তপন বৰুৱাটো আহি নোপোৱাহেঁতেনতো মোৰ কুণ্ডাখিনি ৰেলত উঠিলেহেঁতেন। তথাপি আপুনি ইচ্ছা কৰিলে তপন বৰুৱাক কৈ মোৰ কুণ্ডাখিনি ৰিলিজ কৰোৱাই দিব পাৰে। হেৰি, আপোনাৰ সেই ইলিগেল কুণ্ডাখিনি ৰিলিজ কৰি দিবলৈ মই মানুহটো কওঁ কেনেকৈ? উইদিন ৰুলছ আপোনাক যদি কিবা সহায় কৰিব পাৰিলোহেঁতেন, নিশ্চয় কৰিলোহেঁতেন। আগেই জানো মই আপোনাক সহায় কৰা নাই?
তবে মোৰ কুন্দাখিনি গ'ল আৰু কুন্দাখিনি জাগাত পৌঁছাব পৰা হ'লে ভাল দাম পালোহেঁতেন তাৰে আপোনাৰো কিছু কাম হ'লহেঁতেন আচ্ছা মই যাওঁ চৌধুৰী তপন বৰুৱাক আপুনি ডাইৰেক্টলি এপ্ৰ'চ কৰাই ভাল হ'ব নেকি এইফালে ছাৰ বিট অফিচাৰ ক'ত বজাৰলৈ গৈছে ছাৰ জেওৰাখন যে এইখিনিতে ভাগিছে তুমি দেখিছানে নাই গৰুৱে ভাঙিলে ছাৰ গৰুৱে ভাঙিলে বুজিছো কিন্তু তুমি ইয়াত কি কৰিবলৈ আছা চৰকাৰে তোমাক দৰমহা দিছে ওচৰতে সৈটো কোৱাৰ্টাৰ দিছে এই নাৰ্চাৰীখনৰ চোৱা চিতা কৰিবলৈ হয় ছাৰ কামত মন নাই কোৱাৰ্টাৰত শুই বহি থাকা তোমাৰ এগেইনষ্টে মই একশ্যন ল'ম তই যোৱাকালি মোৰ কাৰণে বজাৰৰ পৰা চুৰি নানিলি কিয় আনিম চুৰিৰে তোৰ হাত ভৰাই দিম চাহ পাইছে ছাৰ এইবাৰলৈ মোক মাফ কৰি দিয়ক ছাৰ ঠিক আছে মাফ কৰি দিছো কিন্তু ইয়াৰ পাছত আৰু কামত ফাঁকি নিদিবা শুনা তোমাৰ কামটো তুমি অলাগতিয়াল বুলি নাভাবিবা এই নাৰ্চাৰীখন চোৱা চিতা কৰাটো এটা গুৰুত্বপূৰ্ণ কাম ইয়াৰ এটা এটা পুলিৰ পৰা আগলৈ একোজোপা ডাঙৰ গছ হ'ব গছ আমাৰ বাবে খুব প্ৰয়োজনীয় হ'ব ছুটিৰ ব্যৱস্থা মই কৰি দিম কিমান দিনৰ ছুটি বিচাৰিছা এমাহৰ জইন কৰা কেইদিনমান হৈছেহে বাৰু হ'ব ছুটিৰ মই ব্যৱস্থা কৰি দিম তুমি বহাচোন মই যাওঁ নেকি ছাৰে এখন দৰকাৰী চিঠি টাইপ কৰিবলৈ দিছে হ'বহে চিঠি টাইপ হৈ থাকিব ঘটৰ আৰু কিমান টাইপ মাৰি থাকিবা তোমাৰ আঙুলিবোৰ চাগে টান হৈ গৈছে নহয় কিহে বড়ো বাবু আপোনাৰ কথাৰ ঠিক নাই হাতীগড় চেক্ৰেটৰ ফৰেষ্ট গাৰ্ড দুটা বদলি কৰি দিম বুলি কৈ আজিলৈকে নকৰিলে দেখোন কৰিম বুজিছে মই এই ফাইলত নোট দিবলৈ একেবাৰে সময়ে পোৱা নাই সময় ক'ত পাব এই মই চিনাকি কৰি দিওঁ এয়া মায়া শইকীয়া আমাৰ নতুন টাইপিষ্ট নমস্কাৰ হ'ব নমস্কাৰ হ'ব তুমি যোৱা এই হাৰামজাদাৰ ৰেঞ্জাৰটো অফিচত নাই নেকি বাহিৰত গাড়ী দেখা নাই নাই তেওঁ সেই বনগাঁও ৰিজাৰ্ভলৈ গৈছে আপুনি এটা কাম কৰিলে ভাল হয় নেকি তেখেতৰ ঘৰত গৈ লগ ধৰাই ভাল হ'ব বুজিছে হ'ব উইক পিন্ধি একেবাৰে চিকুণ্টি হৈ আছে এইটো আপুনি কি উইক আনি দিলেহে মই ইমান অসুবিধা পাইছো একেবাৰে মই মানে খোজতিত থাকিব নোৱাৰো বুজিছে কলিকতাৰ মাল নাই এইটো ভাল নহয় একেবাৰে ভাল নহয় বুজিছে আপুনি আকৌ কলিকতালৈ গ'লে এটা ধুনীয়া চাই আনিবচোন কি ইফালে পচন্দ হোৱা নাই নেকি পিংকু ক'ত শুইছে ভাত খালা নে নাই নাই খোৱা কিয় বহুত দেৰি হৈ গ'ল তুমি ভাতকেইটা খাই পেলাব লাগিছিল আচলতে কি জানা প্লেণ্টেশ্যনৰ ঠাইটুকুৰা বহুত দূৰৈত আছিল সোনকালে গা ধুই লোৱা ভাতকেইটা অন্তত সময়ত খাব লাগে পিংকুৰ চিন্তা মোৰ আছেই আকৌ তুমি এটা বেমাৰ আৰ্জি লোৱা জানা ৰুবি সেই বনগাঁৱৰ মানুহখিনি খুব ভাল আন ফৰেষ্ট ভিলেজাৰৰ দৰে নহয় মই কথাখিনি কওঁতে খুব মনোযোগেৰে শুনিছিল মানুহখিনিয়ে গছপুলি ৰুই থাকোঁতে মই উপলব্ধি কৰিছিলোঁ যে এনেকৈ যদি সৰ্বসাধাৰণ মানুহৰ সহযোগ পোৱা যায় অসমৰ বনাঞ্চল ধ্বংসৰ পৰা ৰক্ষা পৰিব বোলা ভিতৰলৈ খালি গছ 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 মই আপোনাৰ লগত আগতেই চিনাকি হ'বলৈ আহিব লাগিছিল কিন্তু কি কৰিব সময়েই নাই ইলেকশ্যন আহিছে নহয় MLA হাজৰিকাই মোক তেওঁৰ লগত টানি আজুৰি লৈ ফুৰিছে পুৰণি বন্ধু না বুলিও ক'ব নোৱাৰো বাৰু আপোনাৰ ইয়াত কেনে লাগিছে ভালেই
এইটো আপোনাৰে ল'ৰা হয় কি নাম তোমাৰ পিংকু বৰ ভাল নাম বড় বাবুৱে ক'লে ল'ৰাটোৰ হেনো অসুখ ভেলুৰলৈ নিব লাগিব বোলে হয় তেনেহ'লে দেৰি কৰিছে কিয় বুজিছো টকা পইচাৰ অভাৱত ল'ৰাটোৰ চিকিৎসা নকৰাবনে তাতে আমি থাকোঁতে ইমান চিন্তা কৰিবলগীয়া কিটো আছে ইমান চিন্তা নকৰিব টকা পইচা যোগাৰ হৈ যাব আগৰ ৰেঞ্জ অফিচাৰজনকো এনেবিলাক কামত ময়েই সহায় কৰিছিলোঁ ইয়াৰ MLA জনেও ইলেকশ্যনৰ সময়ত মোৰেই সহায় লয় অহা ইলেকশ্যনতো 50,000 বিচাৰিছে অৱশ্যে কুণ্ডাখিনি বন্ধ হৈ থকাত অলপ অসুবিধা হৈছে কোনখিনি কুণ্ডা সেই যে ৰেল ষ্টেচনত আপুনি আহিয়েই চিজ কৰিছিলে সেইখিনি আপুনিয়ে মহেশ চৌধুৰী কুণ্ডাখিনি ৰিলিজ কৰি দিয়ক ল'ৰাটোৰ চিকিৎসাৰ বাবে ইয়াৰ পৰাই টকা ওলাই যাব সেইখিনি লিগেল কুণ্ডা নহয় সেইকাৰণেতো আপোনাৰ ওচৰলৈ আহিছো চাওক আপুনি মোক যি ধৰণৰ মানুহ বুলি ভাবিছে মই সেই ধৰণৰ মানুহ নহয় কুণ্ডাৰ কথা ঘৰত নহয় অফিচত আপুনি যাব পাৰে দুদিন নহওঁতে আপোনাৰ ইমান কোপ আপুনি মোক চিনি পোৱা নাই মই ক'লো নহয় আপুনি এতিয়া যাওক যাওঁ কিন্তু জানি থব আমাৰ লাইনলৈ নাহিলে আপুনিও যাব লাগিব এই দেখলা কি নাম তোৰ পৱন মাঝি তোৰ ভোলা কৰ্মকাৰ এইবোৰ খৰি কলৈ নিছ ঘৰৰ কাৰণে আনিছো নিচা মাতিছ তহঁত দুটাই চুৰ কৰি ফৰেষ্টত গছ কাটি চাহ দোকানত খৰি বিক্ৰী কৰ বুলি মই গম পাই আছো নহয় চাহাব মনে মনে থাক গছ যে কাটিছ ফৰেষ্ট নহলে কি হ'ব জান না জানো এইবোৰ জেগা শুকান হৈ যাব পানীৰ অভাৱত আটাইবোৰ মৰিব ঠিক আছে তহঁতক এৰি দিছো কিন্তু তহঁতে ইয়াৰ পিছত ফৰেষ্টত কাম কৰিব লাগিব আকৌ যদি তহঁতক মই খৰি নিয়া দেখো জেলত ভৰাম উঠা খৰি উঠা ঐ নদীৰ পাৰত ডাঙৰ মৌবা এটা দেখি আহিছো চাবৰ মতলব আছে যদি তহঁত বল আমাকো মাতিছ নে গৰিকে কিয় মাতিছ ধেত তহঁতকো মাতিছো ধেত মিছা কৈছ যাৰে গৰি তোক মাতিছে আৰে যা ন চৰম কৰি দেখাব নালাগে তই আজি ফজিৰত কলৈ গৈছিলি জংঘলত পূজা দিবলৈ গৈছিলো কিয় ৰাতি একটা খুব খাৰাপ সপোন দেখিলো কি সপোন নকওঁ কনা দেখ কনা কি সপোন দেখিলি নকওঁ কচোন ক নকওঁ আৰে কনা একটা ডাঙৰ জংগলী হাতীয়ে তোক খেদি নিছিলে মোক তোৰ ভাল লাগে কিমান বাৰ কৈছো তোক মোৰ ভাল লাগে 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 কিমান ভাল লাগে বহুত বহুত মানে কিমান এই জংঘলৰ সব গছতে যিমান পাত আছে তাতকৈ বেছি মা ট্ৰান্সফাৰ হৈ আমি তৰাজুলি পোৱাহি প্ৰায় 2 সপ্তাহ মানেই হ'ল এই ঠাইখনো আমি আগতে থাকি অহা ঠাইবোৰৰ দৰেই একো নতুনত্ব নাই চাৰিওপিনে সেই একেই গছ গছনি একেই জিলিৰ মাত কেৱল ইয়াৰ কোৱাৰ্টাৰটো যেনিবা চাংমঙলা গতিকে ভালেই পাইছোঁ সাপ চাপৰ ভয় কমিছে এওঁ আগতে আন ঠাইবোৰত যিদৰে ব্যস্ত আছিল ইয়াতো সেই একেধৰণেই ব্যস্ত তেওঁ সদায় সৎ আৰু কৰ্তব্যপৰায়ণ হৈ থাকিব বিচাৰে গতিকে ব্যস্ততা পিংকু আৰু মোৰ প্ৰতি মনোযোগ দিবলৈ
আগৰ দৰে ইয়াতো তেওঁৰ সময় নাই। এনে লাগে আমাৰ প্ৰতি তেওঁৰ অৱহেলা যেন দিনক দিনে বাঢ়িছেহে। নাজানো এনেকৈ কিমান দিন চলিব পাৰিম। এনভাইৰনমেণ্টৰ ওপৰত ইয়াত খুব ভাল লিখিছে জানা। ইথিঅপিয়াৰ যিটো অংশত দুৰ্ভিক্ষত অজস্ৰ মানুহ মৰিল, সেইটো অংশত এটা সময়ত প্ৰচুৰ গছ আছিল। তাত বিপুল পৰিমাণৰ খাদ্যশস্য উৎপন্ন হৈছিল, কিন্তু গছবোৰ যধে মধে কাটি পেলোৱাৰ ফলত ঠাইখন ক্ৰমাৎ শুকান হৈ আহিল আৰু শেষত গৈ দুৰ্ভিক্ষৰ কবলত পৰিল। শুই থাকা। ভাৰতবৰ্ষৰ বিষয়ে কি লিখিছে শুনিবা দেই। নেশ্যনেল ফৰেষ্ট পলিচি মতে ভাৰতবৰ্ষৰ 1/3 ভৌগোলিক ক্ষেত্ৰ অৰ্থাৎ প্ৰায় 2260 লাখ হেক্টৰ মাটিত ভাল অৰণ্যৰ আচ্ছাদন ফৰেষ্ট কভাৰ থাকিব লাগে। বহুত ৰাতি হ'ল, পঢ়া বন্ধ নকৰা কিয়? শুনাচোন শুনা, বৰ ভাল তথ্য দিছে। ছেটেলাইট ইমেজাৰীয়ে দেখুৱাইছে যে ভাৰতবৰ্ষৰ মুঠ ভৌগোলিক ক্ষেত্ৰৰ প্ৰায় 10% অৰণ্যৰ আচ্ছাদন আছে। ভাৰতবৰ্ষত বছৰি প্ৰায় 15 লাখ হেক্টৰ পৰিমাণৰ অৰণ্য ধ্বংস হ'ব লাগিছে। এইটো হাৰত যদি অৰণ্য ধ্বংস হৈ থাকে তেনেহ'লে অচিৰেই ভাৰতবৰ্ষত জলবায়ুৰ নাটকীয় পৰিৱৰ্তন ঘটিব, বৃহৎ অংশ মৰুভূমিত পৰিণত হ'ব। প্লিজ বন্ধ কৰা, মোক শুবলৈ দিয়া। মা, মইতো ভাবোঁ এওঁ প্ৰয়োজনতকৈ বেছি সৎ আৰু কৰ্তব্যপৰায়ণ হৈছে। ফলত তেওঁ নিজেই ভুগিছে। কোনো এখন ঠাইতে ছমাহৰ বেছি টিকিব পৰা নাই, অপমানিত হৈ ট্ৰান্সফাৰ হৈছে। আনহাতে পিংকুৰ চিকিৎসাৰ কাৰণে এওঁ যিমান চেষ্টা কৰিব লাগিছিল কৰা নাই। কিয় মই বুজি নাপাওঁ। আমাৰ শৈশৱকালৰ সৈতে পিংকুৰ শৈশৱটো যেতিয়া ৰিজাওঁ বৰ দুখ লাগে। মেম সাহেব, এয়া কণী। কোন তই? গৌৰী। কণী কোনে পঠিয়াইছে? বাই পঠিয়াইছে। চাহাব আমাৰ গাঁৱত গৈছিল, বাক কণীৰ কাৰণে পইচা দি আহিছিল। কোন গাঁওনো তহঁতৰ? মধুটিং বনগাঁও। নামটো শুনিছো। বা কোন? মোৰ দেউতা ৰামু চৰ্দাৰ, বনগাঁৱৰ গাঁওবুঢ়া। দেউতাৰক তহঁতে বা ক? আমি বাগানীয়া মানুহ। মোৰ বা আগতে চাহ বাগানৰ চৰ্দাৰ আছিল। তই দেখোন বৰ ভাল অসমীয়া ক। আমাৰ গাঁৱত চবেই অসমীয়া কয়। বাই কৈছে আমাৰ বাগান অসমীয়া গাঁৱৰ একদম লগতে আছিল। মেম সাহেব, মই যাওঁ। মোক মেম সাহেব বুলি নামাতিবি, বাইদেউ কবি। যাওঁ বাইদেউ। বাৰু যা, মাজে মাজে আহি থাকিবি দেই। চালাম চাহাব। ক'ৰ পৰা আহিলা? পথাৰৰ পৰা। বলক চাহাব মোৰ ঘৰলৈ। ব'লা। ফচল কেনেকুৱা হৈছে? ভাল নহয় চাহাব। কিয়? পথাৰত সাৰ কমতি হৈ গৈছে। আচ্ছা, মই পুৰণি মেপত দেখিছোঁ তোমালোকৰ পথাৰৰ গাতে লগাকে ৰিজাৰ্ভ ফৰেষ্টৰ এটা অংশ আছিল। হয় চাহাব, আছিল। এতিয়াতো তাত এডালো গছ নাই। আচ্ছা, গছ যেতিয়া আছিল তেতিয়া ফচল কেনেকুৱা হৈছিল? বৰ ভাল ফচল পাইছিলোঁ চাহাব। শুনা, পথাৰৰ প্ৰথম এহাত দ মাটিহে সাৰুৱা। তাত ফচল উৎপাদনৰ বাবে লাগতিয়াল চব বস্তু মজুত থাকে। জোৰকে বৈ অহা বৰষুণৰ পানীয়ে যদিও ওপৰৰ সেই সাৰুৱা মাটিখিনি উটাই লৈ যায় তেতিয়াহ'লে ফচল উৎপাদন হ'ব নোৱাৰে। গছে বৰষুণৰ পানী ধৰি ৰাখে, জোৰকে বৈ যাবলৈ নিদিয়ে। আজিতো পথাৰ যাব নোৱাৰিলো, তবে কালি চুৰু কৰিম। নতুন ৰেঞ্জাৰ চাহাবে কৈছে গছ নহ'লে পথাৰ খাৰাপ হৈ যায়, ফচল ভাল নহয়। চাহাবক ক'ত পালি? আজি পথাৰৰ পৰা অহা টাইমত পালো। এই হাতী হাতী!
কিহে ৰামু চৰ্দাৰ তোমালোকে বোলে বৰ দেৰিকে কামত ধৰিছা কি কৰিম চাহাব গোটা ৰাতি আমাৰ টোপনি নাই গাঁৱত জংলী হাতী সোমাল ঘৰ দুৱাৰ ভাঙিছে নেকি 2টা ঘৰ ভাঙিলে চাহাব মানুহৰ একো হোৱা নাইতো নাই চাহাব কোনো ৰকম বাচিল ঠিক আছে এই ঘৰ দুটা বনাবৰ কাৰণে মই ব্যৱস্থা কৰি দিম চাপ জংলী হাতীৰ উৎপাত আজিকালি খুব বেছি হৈছে পাহাৰৰ পৰা চব এইফালেই গুচি আহে হাতীৰ ঘৰ ভাগি গ'লে হাতী পাহাৰৰ পৰা নামিবই পাহাৰৰ জংঘল মানুহে কাটি চব খাস্তাং কৰি দিছে তুমি ঠিক কৈছা ৰামু চৰ্দাৰ আগতে পাহাৰৰ পিনে ডাঠ ফৰেষ্ট আছিল তাত হাতীৰ কাৰণে বহুত খাদ্য বস্তু আছিল গছ গছনি কমি যোৱাৰ লগে লগে হাতীৰ খাদ্যও কমি আহিছে গতিকে হাতী এতিয়া গাঁৱৰ পিনে গুচি আহিছে শুনা অলপ পাছত ইয়ালৈ বিট অফিচাৰ আহিব আহিলে ক'বা তেওঁ মোক অফিচত লগ ধৰিব তুমি পাছত বহা সালাম সাহেব তই আহিছ তোৰ লগৰটো ক'ত হয়তো ঐ ভোলা সালাম সাহেব কাম কৰি কেনে লাগিছে ভালেই লাগিছে চুৰি কৰাকে ভাল লাগিছেনে এই এইফালে কি সাহেব তই ৰামু চৰ্দাৰৰ ছোৱালী নহয় জানো ইয়াত অকলে অকলে কি কৰিছ ফুৰিছো এই ফৰেষ্টৰ মাজত তোৰ ভয় নালাগে ধেত ভয় কিয় লাগিব একদম বাচ্চা যেতিয়া আছিলো তেতিয়াৰে পৰা মই জংঘলত ঘূৰি ফুৰিছো হয় নেকি চাওক শিলিখা খাবি দে খাওঁ চাওক গাড়ীত উঠিবলৈ দিবি গাড়ীত উঠিবি কলৈ যাবি আমাৰ গাঁৱৰ ওচৰত নমাই দিলেই হ'ব হয় নেকি আহ উঠ এই ফৰেষ্টৰ চব গছ তই চিনি পাও পাওঁতো আৰু চৰাই চৰাইটো চব চিনি পাওঁ আৰু জন্তু কি কি দেখিছ গাহৰি পহু বাঘ জংলী হাতী চব দেখিছো বাঘ তই কিমান ওচৰৰ পৰা দেখিছ একদম ওচৰৰ পৰা দেখিছো বাঘলৈ তোৰ ভয় নালাগে যদি তোক খাই পেলাই ধেত ইমান ওচৰত নেযাওঁ নহয় চাপ চাপ মোক ইয়াতে নমাই দে বাৰু যাবি দেই আৰু হাতীৰ দৰকাৰ হ'ব নেকি হাতী আৰু এটা হোৱা হ'লে বেয়া নাছিল হলং বহুত ভিতৰৰ পৰা উলিয়াবলগীয়া হৈছে ইয়াত মেচিউৰ হলং আৰু কিমান আছে যথেষ্ট আছে ছাৰ ষ্টেচনৰ মিলত কমেও 5 ট্ৰাকমান দিব লাগে হ'ব তিতা চপা তিতা চপাহে বৰ বেছি নহ'ব 80 CM মানহে হ'ব সেইখিনি আমাৰ বৰঠাকুৰক দি দিবি মানুহটোৱে খুব কৈ আছে এটা কথা পেমেণ্টৰ ক্ষেত্ৰত মানুহটো বৰ ঢিলা খিয়াল ৰাখিবি ই তিৱাৰীয়েহে তাৰ কুন্দাখিনি লিফ্ট কৰা নাই কিয় কেৰি কৰিবলৈ ভয় কৰিছে বোলে আমাকে ট্ৰেনজিট পাছ এখন বনাই দিবলৈ কৈছে ট্ৰেনজিট পাছ এখন কিয় দৰকাৰ হ'লে মই 100খন বনাই দিব পাৰোঁ মই ক'লে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে কুন্দাবোৰত চিল হেমাৰ মাৰি দিব টিপিও বনাই দিব কিন্তু কথাটো হ'ল মই চব কৰি দিব লাগে কিয় নহয় মানে তপন বৰুৱা ইয়ালৈ অহাৰ পিছৰে পৰা তাৰ অলপ ভয়টো বেছিকৈ হৈছে কাৰণ বৰুৱাই ৰেল ষ্টেচনত আমাৰ কুন্দাবিলাক চিজ কৰিলেতো আৰামজাদা তপন বৰুৱাই মোৰ কুন্দা কেইডালমান চিজ কৰিলে সেইটো এনে কি ভয় কৰিবলগীয়া কথা হ'ল তিৱাৰীটোৰ পিট নাই যেন পাইছোঁ তাক কৈ দিবি ভয় খাব নালাগে দৰকাৰ হ'লে তপন বৰুৱাক মই সোনকালে তৰাজুলিৰ পৰা বাহিৰ কৰি দিম
4টা মাহ পাৰ হৈ গ'ল আপোনালৈ চিঠি লিখা নাই ভাবিছোঁ কিনো লিখোঁ মই সদায় আপোনাক মোৰ সমস্যাবোৰহে জনাই আহিছোঁ অৱশ্যে আপোনাক নজনাইনো মই কাক জনাম মা এই ঠাইখন আগৰ ঠাইবোৰতকৈ বেছি নিৰ্জন কথা এষাৰ পাতিবলৈও ওচৰত মানুহ এঘৰ নাই জানে মা আমাৰ ভিতৰ বাৰান্দাৰ পৰা অৰণ্যখন দেখি থাকি অৰণ্যৰ সিপাৰে বেলি মাৰ যোৱা দৃশ্যটো চাই বৰ ভাল লাগে তাকে চাবলৈ সদায় ৰৈ থাকোঁ কিন্তু মা এওঁ যে অৰণ্যৰ মাজত অকলে ঘূৰি ফুৰে নিজৰ নিৰাপত্তাৰ কথা চিন্তা নকৰে দুৰ্নীতিপৰায়ণ মানুহখিনিৰ বিৰুদ্ধে থিয় দি বহুত শত্ৰু গোটাই লৈছে এওঁৰ সাহস সততা আৰু কৰ্তব্যপৰায়ণতা মই কেতিয়াবা মনে মনে প্ৰশংসা কৰি নোৱাৰোঁ মা এওঁ মোক প্ৰায়ে এওঁৰ শৈশৱৰ এটা ঘটনাৰ কথা অনুতাপৰ সুৰত কৈ থাকে এওঁ হেনো কেটেপা বনাবৰ কাৰণে সৰু ডাল এটা বিচাৰি এজোপা সুন্দৰ গছকে ঘপিয়াই কাটি পেলাইছিল যেতিয়াই এওঁ মোক এই কথাটো কয় তেতিয়া মোৰ এনে লাগে যেন এতিয়া গছ গছনি বেছিকৈ যত্ন লৈ এওঁ শৈশৱৰ সেই ভুলটোৰ প্ৰায়শ্চিত্তহে কৰিছে কিন্তু মোৰ কথা এওঁ নাভাবিব কিয় ইমান নিসংগ হ'বলৈ ইমান অৱহেলা পাবলৈ মই কি দোষ কৰিছিলোঁ এটা ঘৰ এখন ফুলনি তাকে লৈ মই সদায় সন্তুষ্ট হৈ থাকিব লাগিব নেকি এওঁ মানুহৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকি ডিউটি পালন কৰে ডিউটি পালন কৰি আনন্দ পায় কিন্তু মই কি কৰোঁ ফুলনিখনলৈ ওলাই আহিলে মনটো অলপ ভাল লাগে কিন্তু ঘূৰি ঘৰখনত সোমালে কিবা জেলত সোমোৱা যেন লাগে এই জংঘলটোৰ খুব ভাল লাগে নহয় কিয় জংঘলতেইতো মোৰ জন্ম মই মোৰ মাক দেখা নাই কাৰণে জংঘলকেই মোৰ মা যেন লাগে আমাৰ স্বাধীনা পাত তই তোৰ বাক ক মই কিয় ক'ব লাগে তই কবি ক'বলৈ ভয় লাগে ৰে কিয় তোৰ বাপটো দেখিবলৈ একদম ডাকু ৰকম কি কলি টুক্ৰ এই 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 অতীতৰ কোনোবা কালৰ তৃণভূমি সময়ৰ পলসত পোত খোৱা ফাৰ্ণৰ নিবিড় অৰণ্য তাতো যে আছিল বন্দী সূৰ্যকণা নিশ্বাসবিহীন প্ৰেত হৈ সেই প্ৰেতক অগ্নিমুক্ত কৰি সভ্যতা নামেৰে এক মৰিচিকা খেদি মানুহে জ্বলাই দিলে জুই পাতালৰ অগ্নিশিখা আহি পনীয়া সোণেৰে কৰি ভীষণ বনিজ গণিছেহি মানুহৰ সভ্যতাৰ অন্তিম প্ৰহৰ হে বৃক্ষ হে তৰু তৃণ হে অৰণ্যানী শ্যামল বনানী মানুহক ৰক্ষা কৰা আকৌ এবাৰ দিয়া তোমাৰ সেউজী ছাট মানুহক শান্তিৰ আশ্ৰয় কি হৈছে চাহাব এই মানুহটোৱে নদী কিনাৰত গছ কাটি আছিল চাহাব ইয়াৰ লগত আৰু দুটা চোৰ আছিল সিহঁত নাওত উঠি পলাল এই চোৰ চবে গছ কাটি কুন্দা নদীত পেলাই আছিল কুন্দা নদীয়েদি কলৈ নিছিলি পাভৈ তিনিআলি চাব মোৰ গাত কোনো দোষ নাই মই গৰীব মানুহ হাজিৰা কৰি খাওঁ তোৰ ঘৰ ক'ত ই এই দক্ষিণ গাঁৱৰ মানুহ ছাৰ চাহাব ইয়াক পুলিচত দিব লাগে পুলিচত দিব লাগে যা ইয়াক বিট অফিচত চমজাই দেগৈ আৰু শুন বিট অফিচাৰক কবি 2 ঘণ্টাৰ পিছত মই তেওঁক লগ পাম চল চাহাব আপুনি এতিয়া ক'ত যাব এওঁলোকক ফুৰাইছো ইয়াৰ ফৰেষ্ট দেখুৱাইছো ৰবি ইয়াৰ ৰামু চৰ্দাৰ তুমি যে লগ পাইছিলা গৌৰীৰ দেউতাক নমস্কাৰ চাহাব আমাৰ গাঁৱত বলক মেম চাহাবেতো আমাৰ গাঁও দেখাই নাই যাবা নেকি ব'লা
বহ গৌৰী মা পুলিচে চোৰটোক পিটিব নেকি? পুলিচে পালে পিটিবতো। অ' মেম চাপ। অ' বাইদেউ কি খবৰ? ভালেই। আরে ছোট চাপ, আজি তো খুব ভাল দেখাইছে। শিলিখা খাবি? ৰতন বা ক'ত গ'ল? চাহাবৰ লগত অৰ্জুন কাকা ঘৰলৈ গৈছে। কাকাৰ বেমাৰটো। এয়া তোৰ ককায়েৰ। তেনেহলে বুজিছো। তহঁতৰ চাদি কেতিয়া? তাক সোধ। কি কেতিয়া হ'ব? হ'ব আৰু তহঁত টাউনলৈ কেতিয়াবা যাওঁনে? মই বছৰ দিনত একবাৰ যাওঁ, দুৰ্গা পূজাৰ টাইমত। চাদিৰ পাছত তহঁত দুইটা ইয়াতে থাকিবি? নেথাকি আৰু ক'ত যাম? কিয়? টাউনলৈ যাব পাৰ। তাত তেওঁ কাম এটা যোগাৰ কৰি ল'ব পাৰে। কিমান ধৰণৰ কাম আছে তাত। দৰকাৰ নাই, আমাৰ ইয়াতেই ভাল। জংঘল ছাড়া আমি থাকিব নোৱাৰো। ইয়াত জংঘলত কি আছে? টাউনত লাইট আছে, গাড়ী আছে, চিনেমা আছে। বাইদেউ, জংঘলৰ মাজত আপুনি জোনথা দেখিছেনে? নাই দেখা। চাব না, কিমান ধুনীয়া। পূৰ্ণিমাৰ ৰাতিটো একদম পাগল ৰকম লাগি যাব। একদিন জংঘলত বহক, কিমান ৰকম যে ধুনীয়া ধুনীয়া চৰাই দেখিব। আৰু ফুল, জংঘলৰ ভিতৰত কপৌ ফুলৰ ৰকম হৰেক ৰকমৰ ফুল ভৰ্তি হৈ আছে। মেম চাবক কোৱাগৈ, মই আহি আছো। ভাল চাহাব। তোমালোকৰ ভাই ককাই কেইজন? 2জন চাহাব। চালাম চাহাব। চাহাব, এইটো মোৰ কাকাৰ ল'ৰা। ডিব্ৰুগড়ৰ বেতজান বাগানত কাম কৰে। বেতজান টি ষ্টেট, মই গৈছো তালৈ। আগতে আমি বেতজান বাগানৰ লগতে থকা দোলাজান বাগানত আছিলো। দোলাজান বাগানখন ব্ৰহ্মপুত্ৰ পানীয়ে খহাই নিলে। আমাৰ চবৰে নকৰি গ'ল। তাৰপিছত চৰকাৰে আমাক ইয়াত মাতি দিলে। বেতজান বাগানো নাথাকিব যেন পাইছো। ব্ৰহ্মপুত্ৰ নিব, তাত ইতিমধ্যে খহনীয়া আৰম্ভ হৈছেই। সেইফালৰ নদী পাৰৰ বাগান চব নাথাকিবই নেকি? আচলতে কথাটো হৈছে কি জানা, অৰুণাচলৰ পাহাৰৰ গছবোৰ যধে-মধে কাটি পেলোৱা হৈছে। ফলত ব্ৰহ্মপুত্ৰ নদীত গেদৰ পৰিমাণটো বাঢ়িছে। নদীৰ বুকু ক্ৰমাৎ ওপৰলৈ উঠি আহিছে। দুয়োফালে পানী বাগৰিছে। গতিকে খহনীয়া আৰু বানপানী বৃদ্ধি পাইছে। এই গৌৰী, তই চাহ বনা যা। চাহাব ক'ত? চাহাবে নকুলৰ লগত কথা হৈছে, আহিব এতিয়া। চৰ্দাৰ, তোমাৰ ছোৱালীজনী বৰ মৰম লগা। তাইক ভগৱানেহে মিলাইছে। তাই নহ'লে মই একদম বৰবাদ হৈ গলোহেঁতেন। কেলে? কি হ'ল? মেম চাহাব, মোৰ মাইকী বেটা দুয়ো এদিন বমি আৰু পায়খানা কৰি মৰি থাকিলে। মই একদম পাগল ৰকম হৈ গৈছিলো মেম চাহাব। তাৰপিছত মই গৌৰীক পালো। গৌৰী তোমাৰ নিজৰ ছোৱালী নহয় নেকি? নহয় মেম চাহাব, গৌৰীক মই জংঘলৰ পৰা উঠাই আনিছো। কি? তাইৰ মাক আমাৰ গাঁৱৰে মানুহ আছিল। একদম একলা মানুহ আছিল। গা ভাৰী হৈ থাকোঁতেই মৰতো মৰি থাকিল। একদিন জংঘলত কচু খান্দি থাকোঁতে গৌৰীৰ জন্ম হ'ল। কিন্তু মানুহজনী মৰি থাকিল। মই জংঘলত গৈ দেখিলো আৰু গৌৰীক উঠাই আনিলো মেম চাহাব। বনগাঁৱৰ মানুহখিনিক তোমাৰ কেনে লাগে? ৰুবি, বনগাঁৱৰ মানুহখিনিক তোমাৰ কেনে লাগে? ভালে লাগিল। বুজিছা, মই সেই মানুহখিনিক খুব ওচৰৰ পৰা লক্ষ্য কৰিছো। নিৰ্ভয়তা বিচাৰি কোলাৰ শিশুৱে যিদৰে মাকৰ মুখলৈ চাই থাকে, সেইদৰে সিহঁতে চাই আছে অৰণ্যলৈ। শান্ত নিৰুদ্বেগ জীৱন সিহঁতৰ। কিন্তু অৰণ্য ক্ৰমাৎ শেষ হৈ আহিছে। মা, মই ভবাই নাছিলো যে গাঁৱৰ মানুহো ইমান প্ৰাণৱন্ত হ'ব পাৰে। অৰণ্য কন্দৰেৰে গ্ৰহণ কৰি গাঁৱৰ মানুহখিনিয়ে জীয়াই থকাৰ প্ৰেৰণা পাইছে। ময়ো যদি অৰণ্যক পাৰিবাৰিক ধ্যান ধাৰণাৰ মাজত ঠাই দিওঁ, তেনেহ'লে সুখী হ'ব নোৱাৰিম জানো মা? বাইদেউ, বাইদেউ, এয়া ঢেকীয়া, বেছি নেপালো। তোৰ চাহাবে ঢেকীয়া শাক খাই খুব ভাল পায়। বাৰু হাবিত আৰু কি কি শাক পায়? আগতেতো নেফাফু, কলমৌ, ঔটেঙা, বেতগাজ, বাঁহগাজ এইসব ভৰ্তি আছিল। আজিকালিতো কিছুমান শাক পাবলৈ নাই। পিংকু, কি কৰিছ? আজিও এটা সাধু কোৱা না। কম ৰ,
সি তোক খুব ভাল পায় গৌৰী ভাতখিনি লৰাই দেচোন বাইদেউ চাহাব নাই নেকি তোৰ চাহাবটো হাবিতে থাকে ঘৰত ক'ত পাবি যোৱাকালি বোলে তহঁতৰ গাঁৱৰ ফালে গৈছিল লগ নাপালি নাই মই পথাৰত আছিলো বাইদেউ চাহাব নাথাকিলে অকলে অকলে আপোনাৰ খুব বেয়া লাগে ন কিয় নালাগিব তোৰ চাহাবে বুজিলেহে গছ গছনি পালে তোৰ চাহাবক আৰু কি লাগিছে জানে বাইদেউ আমাৰ গাঁৱৰ মানুহ চবে ৰেঞ্জাৰ চাহাবক খুব ভাল পায় চব মানুহে ভাল পায় কেলে বাই কৈছে ৰেঞ্জাৰ চাহাবে খুব ভাল ভাল কথা কয় কিনো ভাল ভাল কথা কয় মোৰ লগত দেখোন সদায় কাজিয়াহে লাগি থাকে নাই নাই চাহাব তেনেকুৱা নহয় বাৰু বাৰু চাহাবে কি ভাল কথা কৈছিল গছ নহলে বানপানী হয় আৰু বহুত ভাল ভাল কথা আগৰ ৰেঞ্জাৰ চাহাব ৰকম নহয় আগৰ ৰেঞ্জাৰ চাহাবনো কেনেকুৱা আছিল বহুত খাৰাপ আছিল বাইদেউটো কিবা ৰকম ভাল নেলাগে আপোনাৰ ৰকম নহয় মইনো কেনেকুৱা আপুনি চাহাব খুব ভাল আজিচোন সোনকালে আহিলা কোনো নআহোঁতেই ঘৰত থাকিনো কি কৰিম এইটো লোৱা কি ৰাখি থোৱাচোন পিছত খুলি চাবা তুমি ভাল পোৱা বস্তু এটাই আছে মোৰ ছুটি কেতিয়া চেংচন হ'ব ছুটি চেংচন হৈ যাব তুমি চিন্তা নকৰিবা সোনকালে কৰাই দিওঁ ন ছুটিত যাবলৈ তুমি ইমান উত্ৰাৱল হৈছা কিয় যাবাচোন দুদিনমান থাকি যোৱা তুমি নাথাকিলে কিবা খালি খালি লাগিব বৰবাবু ছাৰে মাতিছে ছাৰ 10টা বাজি গ'ল এতিয়ালৈকে আপোনাৰ ষ্টাফৰ কোনো মানুহ কামলৈ অহা নাই কিয় মায়া শইকীয়া আহিছে ছাৰ বাকীবোৰ এজন দুজনকে আহিব অহাকালিৰ পৰা 10:10 যোৱাৰ লগে লগে এটেণ্ডেন্স ৰেজিষ্টাৰ মোৰ ইয়াত থাকিব লাগিব ভাল ছাৰ আচ্ছা এওঁলোক দুজনক হাতীগড় ভিতৰ চেক গেটৰ পৰা কিয় বদলি কৰা হ'ল ফাইলটো আপুনিয়ে চহী কৰিছিল ছাৰ মই চহী কৰিছো হয় কিন্তু ইয়াত আপুনি কি নোট দিছে মানে হাতীগড়ৰ বিট অফিচাৰে কৈছিল যে ইহঁত দুটাই চেক গেটত ভালদৰে ডিউটি নকৰে সেইকাৰণে ছাৰ সেইটো কথা নহয় আচলতে এওঁলোকে মহেশ চৌধুৰীৰ ট্ৰাক চেক গেট পাৰ হ'বলৈ দিয়া নাছিল সেইকাৰণে আপোনালোকে লগ লাগি নাই ছাৰ এই তহঁতে ছাৰক এইবোৰ কি কথা লগাইছ ছাৰ ইহঁতে মিছা মাতিছে বৰবাবু চৰকাৰে আমাক দৰমহা দি ৰাখিছে ফৰেষ্টৰ কেয়াৰ ল'বলৈ মহেশ চৌধুৰীৰ হৈ কাম কৰিবলৈ নহয় এওঁলোক দুজন আকৌ হাতীগড় চেক গেটলৈকে যাব আপুনি সেইমতে ফাইলত নোট দিয়ক হ'ব ছাৰ কি খবৰ তহঁতৰ ভাল নহয় দাদা কিয় কি হ'ল আপুনি আমাক ইয়ালৈ বদলি কৰা আনিলে ঠিকেই পিছে এতিয়া শুনিবলৈ পাইছো নতুন ৰেঞ্জাৰ চাহাবে বোলে আকৌ সেই আগৰ দুটা ফৰেষ্ট গাৰ্ডকে ইয়াত ডিউটি দিবলৈ হুকুম দিছে হুকুম কেঞ্চেল হৈ যাব তহঁতে চিন্তা নকৰিবি এইটো নতুনকে ইয়াত দিছে নেকি আজিৰ পৰা দিছে মানুহটো বৰ ভাল নহয় যেন পাইছে দাদা কথাবোৰ কিবা বেকা ধৰণৰ বেকা যদি চিধা কৰি লোৱা যাব মানুহ মোৰ পচন্দ নহলে মই কি কৰিব পাৰো তাক কৈ দিবি শুন ৰাতি মোৰ কুণ্ডালৈ ট্ৰাক এইপিনে ওলাব খেয়াল ৰাখিবি দাদা ঘৰৰ পৰা চিঠি আহিছে ঘৈণীয়েৰৰ অসুখ তোৰ ঘৈণীয়েৰজনী কেতিয়া ভালে থাকে নহো এয়া ল ৰমেন ট্ৰাক আৰু মিলত সোমাব নালাগে চিধা কেঁচানৰ তালৈ যাবি হেৰি আপুনি আহোঁতে চেক গেটত নতুন ফৰেষ্ট গাৰ্ড এটা দেখিলেনে দেখিছো কিয় গম পাইছো তপন বৰুৱাই সেই নতুন ফৰেষ্ট গাৰ্ডটোক বিশেষ মতলবত ৰাখিছে ৰাখিবলৈ দে নহয় মানে আজি ৰাতি আমাৰ ট্ৰাক যাব বুলি সি নিশ্চয় গম পাইছে আৰু সি যদি তপন বৰুৱাক ইনফৰ্ম কৰি দিয়ে মুস্কিল হ'ব কিবাকৈ মেনেজ কৰিবি নহলে তহঁতক দৰমহা দি পুহিছো কি কাৰণে
তপন বৰুৱাৰ ভয়ত ইয়াত চোৰৰ দৰে চুপ লৈ বহি থাকিবি নেকি? কেইটা পাইছে? 12:10 গৈছে। মহেশ চৌধুৰীৰ ট্ৰাক যে আহিব তুমি খাটাংনে? ৰাতিপুৱা সিহঁত দুটাৰ কথা বতৰা মোৰ কাণত পৰিছিল। মই নুশুনাৰ ভাও ধৰি আছিলো। ইয়াত মহেশ চৌধুৰীয়ে সোণোৱালক টকা দিয়াটো মই দেখিছো। মণি দৰ্জা নুখুলিবি। ঐ দৰ্জা খোল খোল। ঐ সেইডাল বাঁহৰ বুইছ, গাড়ী চলাই দে। দৰ্জা খোল খোল। ছাৰ বৰ ডাঙৰ কথা এটা হ'ল। হাতীগড় চেক গেটত তপন বৰুৱা 3টা ফৰেষ্ট গাৰ্ডৰ সৈতে ৰৈ আছিল। আমাৰ ট্ৰাকখন ৰাখিবলৈ ছিগনেল দিছিলে। মই ড্ৰাইভাৰক ৰাখিবলৈ মানা কৰিলো। আমি চেক গেট ভাঙি ওলাই আহিলো, কিন্তু ফৰেষ্ট গাৰ্ড এটা ট্ৰাকৰ কাষত পৰি গ'ল। মৰিল নে আছে? ক'বতো নোৱাৰো, আন্ধাৰত দেখাই নাপালো। গৰু কেইটা ট্ৰেং নলগোৱাকৈ কাম এটা কৰিব নোৱাৰ। নিজেতো মৰিবি মৰিবি, লগতে মোকো বচাবি। কেইটা বাজিলে? 2টা। যা গাড়ীখন উলিয়া। কিনো একেটা কথাকে পেগেনিয়াই আছে হেৰি? কলো নহয় ফৰেষ্ট গাৰ্ডটো ট্ৰাকত ওলমি দিছিলে। ইচ্ছা কৰি তাক ধাক্কা মৰা নাই নহয়। কালিয়ে মই থানা DFO চব মাৰি আহিছো। কেছ সুস্পাছ হ'ব। ট্ৰাকৰ নাম্বাৰ নোট কৰিব পৰা নাই, গতিকে প্ৰমাণ নাই। বুজিছে? এই তপন বৰুৱা ইয়াত থাকিলে মোৰ ফাইদা নহ'ব, আৰু মোৰ ফাইদা নহ'লে আপোনাৰ একোডাল নহ'ব। আপুনি MLA, ফাল্টু অফিচাৰ এটাক ট্ৰান্সফাৰ কৰিবলৈ আপোনাৰ ইমান ভয় কিয় ৰেডি? তপন বৰুৱা অনেষ্ট অফিচাৰ বুলি প্ৰচাৰ হৈ গৈছে। এতিয়া ট্ৰেন্সফাৰ কৰাই দিলে মোৰ অপজিশ্যনে মোৰ এগেইনষ্টে কথা উলিয়াব। আৰু 2 দিনমান বাদ চাওক না, ইলেকশ্যনটো পাৰ হৈ যাওক। ইলেকশ্যন পাৰ হোৱালে তপন বৰুৱাই মোৰ কাৰবাৰে খতম কৰি দিব। নাই নাই, আপুনি চিন্তা নকৰিব। তপন বৰুৱাক মই ৱাৰ্ণিং দিম, যাতে তেওঁ আপোনাক ট্ৰাবল নিদিয়ে। আচ্ছা, যোৱাকালি ৰাতি 10 গাঁৱৰ কেইজনমান মানুহক মই আপোনাৰ ঘৰলৈ পঠিয়াইছিলোঁ। মানুহকেইজন গৈছিল নে? সিহঁতক অলপমান কাঠ দি দিব, নামঘৰৰ কাৰণে বিচাৰিছে। মানুহকেইটা গৈছিল, মই মাল খাই আছিলো। নামঘৰ নে কিবা এটা কৈছিল হয়। হেৰি, যোৱাবাৰ মছজিদৰ কাৰণে মোৰ মিলৰ পৰা কাঠ নিয়ালে, এইবাৰ নামঘৰৰ কাৰণে বিচাৰিছে। অহাবাৰ গীৰ্জাঘৰৰ কাৰণে বিচাৰিব। তাই কমিউনেল পলিটিক্স কৰিছে। আপোনালোকে দেশৰ 12 বজাই দিছে, আমাকতো নষ্ট কৰিলেই। কিনো কথাবোৰ কয় আপুনি? আজিকালি ইলেকশ্যন কিমান কমপ্লিকেটেড। হ'ব হ'ব, নামঘৰৰ কাৰণে কাঠ মই দি দিম। মানুহকেইটাক দিনে পোহৰে মোৰ তালৈ যাবলৈ ক'ব। খালি তপন বৰুৱাৰ কথাটো খিয়াল ৰাখিব। ছাৰ, MLA ছাৰ আহিছে ছাৰ। আহক ছাৰ, বহক। আপুনিয়ে নতুন ৰেঞ্জ অফিচাৰ নহয়? হয়। আপুনি হেনো নিৰ্দোষী মানুহক হেৰাছমেণ্ট দিছে, পাব্লিকে কমপ্লেইন কৰিছে। আপুনি কাৰ কথা কৈছে? মই মোৰ সমষ্টিৰ মানুহৰ কথা কৈছো। ছাৰ, মই ইয়াত জইন কৰাৰ পাছত খুব কম সংখ্যক স্থানীয় মানুহৰ সংস্পৰ্শলৈ আহিছো। আপুনি কাৰ কথা ক'ব খুজিছে? মহেশ চৌধুৰী নহয়তো? হ'লেই যেনিবা, তাতে কি হ'ল? স্থানীয় মানুহ, এণ্টাৰপ্ৰাইজিং। মানুহটো স্মাগলাৰ। চোৰাংকুণ্ডা লৈ যোৱা তেওঁ ট্ৰাক এখন সিদিনা মই ৰখাবলৈ চেষ্টা কৰিছিলো। ট্ৰাকখন নৰখালে মোৰ গাৰ ওপৰেদি পাৰ কৰি নিব খুজিছিল। মই বাচিলো, কিন্তু মোৰ ফৰেষ্ট গাৰ্ড এজন চিৰিয়াছলি ইনজিয়ৰ্ড হ'ল। সেইখন যে মহেশ চৌধুৰীৰ ট্ৰাক,
আপোনাৰ হাতত কি প্ৰমাণ আছে? ছাৰ মই ইয়াৰ ৰেঞ্জ অফিচাৰ। ইয়াত কোনখন কাৰ ট্ৰাক ইতিমধ্যে মই গম লৈ লৈছো। প্ৰমাণ ধৰি ৰাখিব নোৱাৰিলো কাৰণেই মহেশ চৌধুৰী এতিয়াও ফ্ৰী হৈ ঘূৰি ফুৰিব পাৰিছে। শুনক, আপুনি আপোনাৰ ডিউটি কৰক। ডিউটিয়েইটো কৰিছো, কিন্তু আপুনি মহেশ চৌধুৰীৰ দৰে মানুহৰ হৈ মাত মাতিব নালাগিছিল। আপুনি মোক উপদেশ দিব নালাগে। আপুনি ইয়ালৈ চাকৰি কৰিব আহিছে, চুপচাপ চাকৰি কৰি যাওক। মোৰ কথা হ'ল, মোৰ সমষ্টিৰ মানুহখিনি শান্তিত থাকিব লাগে। ইয়াত যদি আপুনি কিবা ফাৰ্ডাৰ ডিষ্টাৰ্বেন্স ক্ৰিয়েট কৰে, আপোনাৰ এগেইনষ্ট একশ্যন ল'বলৈ মই বাধ্য হ'ম। ইমান এক্সাইটেড নহ'বচোন মিষ্টাৰ বৰুৱা। বহকচোন, আপুনি বহক। চাওক মিষ্টাৰ বৰুৱা, এইবিলাকতো থাকিবই। কিন্তু ছাৰ, MLA আমাৰ ডিপাৰ্টমেণ্টেল মেটাৰ কিয় মাত মাতিব? মাতিব পাৰে, যেনে ধৰক পলিচি মেটাৰবিলাকত। ছাৰ, চোৰাং কাঠ জব্দ কৰাৰ কাৰণে MLA মোক ট্ৰান্সফাৰ কৰিম বুলি ভাবুকি দিছে। এইটো জানো ছাৰ পলিচি মেটাৰ? নাই ছাৰ, মই এইবিলাক কেতিয়াও সহজভাৱে ল'ব নোৱাৰো ছাৰ। সহজভাৱে ল'বলৈ শিকিব লাগিব বৰুৱা। চাওক, ৰুলিং পাৰ্টিৰ MLA, তাতে মিনিষ্টাৰৰ লগত খুব ভাল। যিকোনো মুহূৰ্তত আপোনাক ছাছপেণ্ড কৰাব পাৰে, ট্ৰান্সফাৰ কৰাব পাৰে। কৰালে কৰাব ছাৰ, আই ডোণ্ট কেয়াৰ। হেভ পেচেঞ্চ বৰুৱা। আপোনাৰ পৰিয়াল আছে, আপোনাৰ ফিউচাৰৰ কথাও আছে। বাৰু আপোনাৰ ঘৰুৱা অৱস্থা কেনেকুৱা? ভাল নহয়। তেনেহলে ছাৰ, মোৰ অসহ্য লাগিছে। আমি কৰ্তব্য পালন কৰিছো। ফৰেষ্ট ৰক্ষা কৰিব খুজিছো এই কাৰণে যাতে দেশখন মৰুভূমিত পৰিণত নহয়। আমি আমাৰ ডিউটি অনেষ্টলি পালন কৰাৰ কাৰণে কিয় চাফাৰ কৰিব লাগে? সেইটোতো হয়েই। আমি গছ গছনি ৰক্ষা কৰিব খুজিছো, আমাক সকলোৱে সহায়হে কৰিব লাগে। পিছে কিন্তু ছাৰ, আমি কিবা এটা কৰিবই লাগিব আগলৈ, যাতে এনেকে MLA আমাক ডিক্টেট কৰিব নোৱাৰে। তেনেকৈ ফাইট কৰোঁতেইতো নাওজান ডিভিজনৰ পৰা মই ইয়ালৈ ট্ৰান্সফাৰ হলো। আপুনি বাগাৰিয়াৰ নামটো শুনিছে নহয়? সেই বাগাৰিয়াৰ শ্বমিলটো মই চিল কৰিছিলো। হ'লেও ছাৰ, দেয়াৰ হেজ টু বি বিগিনিং সামৱেৰ। আমি সকলোৱে এনেকে গা এৰা দিলে কেনেকৈ হ'ব? দুৰ্নীতি আৰু বেছি বাঢ়িবহে। ৰমেন, ৰমেন, ঐ ৰমেন, তোক মাতি আছে। মেকাই গছ কেইজোপা পেলোৱা হ'লনে নাই? সেয়া পেলাই আছে। হলং আৰু কিমান লগ? টানি টুনি 1 লাখ মানহে হ'ব গৈছে। তবে হাতীগড় ব্লক এৰিব ৰ। সেই হৰেণ সোণোৱাল নামৰ ফৰেষ্ট গাৰ্ডটোৱে কৈছে মধুটিং ব্লকত বোলে ঢেৰ মেচিয়ৰ গছ আছে। ইয়াৰ পৰা কিমান দূৰ? 18 কিলোমিটাৰমান হ'ব ছাৰ। বলচোন আজি চাই আহোঁগে। ভাল ছাৰ। এইজোপা গছ 240 CM মান নহ'বনে? হ'ব ছাৰ। ভালেই হ'ল। ৰাস্তাৰ কাষত এনেকুৱা মেচিয়ৰ্ড হলং গছ আৰু পোৱা যাব। বাগাৰিয়াৰ প্লাইউড মিলৰ পৰা হলঙৰ কাৰণে তাগাদা দিয়ে আছে। কিন্তু ইয়াত এই ৰাস্তাৰ কাষতে গছ কটা অলপ মুস্কিল হ'ব নেকি? কিয়? এই নতুন ৰেঞ্জাৰটো হেনো এইপিনে ঘনাই আহি থাকে। তবে এটা কাম কৰ, তহঁত ভিতৰলৈ সোমাই যা। কিমান মেচিয়ৰ্ড গছ আছে চাগৈ। MLA লগত কথা হৈছো। এই ৰেঞ্জাৰটো সোনকালে কিবা এটা ব্যৱস্থা হ'ব। এই ইয়াৰ পিট অফিচাৰটোৰ নাম কি আছিলে? কিবা দত্ত ছাৰ। ছাৰ কিশোৰ দত্ত। মই তাক লগ কৰি আহোঁ। লা 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 লা।
এওঁ আকৌ ক'ৰ পৰা ওলালেহি ঐ এই মেচিয়ৰ গছ দেখোন এই জোপাই ঐ ঠাই দুখন বেছ ভালেই ৰে শুনা এতিয়াৰ পৰা তোমালোকে কাঢ়া নজৰ ৰাখিবা তেনেকুৱা মানুহ যদি দেখা মোক লগে লগে খবৰ দিবা আৰু তোমালোকৰ গাঁৱৰ তিৰোতা মানুহক অকলশৰীয়াকৈ ফৰেষ্টৰ মাজত সোমাবলৈ নিদিবা মই DFO চাহাবৰ লগত কথা হ'ম আগলৈ যাতে এনেকুৱা ঘটনা ঘটিবলৈ নাপায় আহিলে বাইদেউ মন কৰিলে নাই কি বৰা বাবু যে টপ ফৰ্মত আছে মায়ে হেকে জইন কৰিবতো ছুটি শেষ হ'ল নহয় ব'লা বৰ বাবু কেনে আছে আহা 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 কি খবৰ আজি জইন কৰিবা নহয় কৰিম বৰ বাবু কোৱা হেৰি হ'ল বৰ দৌৰাদৌৰিকে বিয়াখন পাতিব লগা হ'ল আপোনালোকক খবৰ দিবলৈ সময়ে নাপালো এৱে আহাচোন আহা চিনাকি কৰি দিওঁ এয়া মোৰ মিষ্টাৰ গৌতম ফুকন আৰু এয়া মই যে কৈছিলো বৰ বাবু নমস্কাৰ নমস্কাৰ এইখন মোৰ জইনিং ৰিপৰ্ট মায়া মই যাওঁ তোমাক 5টা বজাত আহি মই লৈ যামহি দেই বাৰু ময়ো যাওঁ ছাৰক দেখা কৰি আহোঁ তুমি দৰখাস্ত দিয়া কিমান দিন হ'ল 15 দিনতকৈ বেছি হ'ল ইয়াৰ ডিসপেন্সাৰী ডাক্তৰে তোমাক কেতিয়াকৈ মেডিকেল কলেজলৈ যাবলৈ কৈছিল যিমান সোনকালে হয় যাবলৈ কৈছিলে বাৰু তুমি আহাচোন মোৰ লগত বড় বাবু ছাৰ মেডিকেল কলেজত ট্ৰিটমেণ্টৰ কাৰণে টকা বিচাৰি এওঁ যিখন দৰখাস্ত দিছিল সেইখন আপুনি ফাইলত পুট আপ কৰা নাই কিয় সময় পোৱা নাই ছাৰ ঘটনাটো ঘটা ইমান দিন হৈ গ'ল এওঁ ট্ৰিটমেণ্টৰ মেটাৰটোত আমি টপমোষ্ট প্ৰায়ৰিটি দিয়াটো উচিত নহয় জানো হ'ব ছাৰ মই ফাইলত পুট আপ কৰিম কৰিম নহয় আপুনি এতিয়াই কৰক তই চিধা চিধি মোৰ ওচৰলৈ আহিব নোৱাৰিলি যা ভাগ এতিয়া বৰা বাবু আপুনি তেতিয়াহ'লে ভালদৰে লিখিব যাতে টকাটো অলপ বেছিকে পাওঁ মেডিকেল কলেজত যা নাই এতিয়া ফেচ ফেচ কৰি নাথাকিবি মোৰ মন চন একেবাৰে ভাল নহয় বাইদেউ অ বাইদেউ গৌৰী মই ইয়াতে আছো মই কচু লৈ আহিছো তই দেখোন সুদাহাতে নাহয় পিংকু ক'ত আছে পিংকু শুইছে তই দেখোন কেইবাদিনো অহা নাই কৰম পূজা আহিছে নহয় তাত মই বহুত চাপ কাম কৰি আছো আপুনি কিন্তু যাব লাগিব বাইদেউ চাপটো যাবই ঝুমুৰ নাচ হ'ব নহয় তই নাচিবি নেকি ছাৰ ৰচোন দেই নমস্কাৰ বাইদেউ ছাৰ আছেনে আছে মই মাতি দিছো ঐ টুপিটো খুলি ল নমস্কাৰ ছাৰ কি হ'ল এওঁ ছাৰ চন্দ্ৰ ফুকন নমস্কাৰ মহেশ চৌধুৰী মিলৰ অপাৰেটৰ কি লাগে এওঁ খবৰ এটা লৈ আহিছে ছাৰ পাণবাৰী ডিপুৰ পৰা যে আমাৰ কুন্দাবোৰ হেৰাইছিল তাৰেই খবৰ ছাৰ সেইবোৰ কুণ্ডা আমাৰ মিলতে আছে কালী পূজাৰ দিনা ৰাতি আনিলে সেই একেখিনি কুণ্ডাই বুলি কেনেকৈ জানিলা আমাৰ চেলহেমাৰ মৰা আছে ছাৰ ছাৰ বাগমাৰী ব্লকৰ পৰা চুৰি হোৱা বহুত কুণ্ডাও আমাৰ মিলৰ পাছফালে জমা হৈ আছে হয় নেকি ছাৰ আপোনাৰ কোনো কথাই শুনিব নোখোজো আপোনালোকে লগ লাগি ৰিজাৰ্ভ ফৰেষ্ট তোলান কৰিলে হ'লেও ছাৰ মালিক মহেশ চৌধুৰীক আহিবলৈ দিয়ক তেখেতে আহিলে আপুনি যি কৰে কৰিব মালিকৰ লগত কি কথা আছে চোৰাং কুণ্ডা পাইছো চিজ কৰিছো দেটছ অল সেইবোৰ ইলিগেল কুণ্ডা নহয় ছাৰ যদি ইলিগেল কুণ্ডা নহয় তেনেহ'লে তাত পাছিং হেমাৰ মাৰ্ক নাই কিয়
আপুনি ট্ৰেনজিট পাছ দেখুৱাব পৰা নাই কিয়? ট্ৰেনজিট পাছ ছাৰ মালিকৰ লগত আছে নেকি? মিলৰ অফিচ ইয়াত। ট্ৰেনজিট পাছ অফিচত নাৰাখি মালিকে পকেটত লৈ ঘূৰি ফুৰে নেকি? নহয় মানে ছাৰ সেইবোৰ প্লেন কুণ্ডা, তাত পাছিং হেমাৰ মাৰ্ক নাই। মিলৰ মেনেজাৰ হৈ আপুনি নাজানে নেকি যে লিগেল কুণ্ডাত পাছিং হেমাৰ মাৰ্ক থাকে? সেই আটাইবোৰ কুণ্ডাত চিজাৰ হেমাৰ মৰা হ'লনে? হ'ল ছাৰ। আৰু চিজাৰ লিষ্ট হ'ল ছাৰ। তোমাৰ হ'লনে? হ'ল ছাৰ। এইখন চহী কৰক। ছাৰ মহেশ্বৰ ধৰি আহিছে। বাহিৰতে বহিবলৈ কৈছোঁ। আছেনে নাই? এই আপুনি কৈছিল নহয় তপন বৰুৱা ৱাৰ্ণিং দিছে, পিছে কিডাল হ'ল? ই কালি মোৰ মিল ফিল কৰি দিলে, এগাল কুণ্ডা জব্দ কৰিলে। গোটেই দিনটো আপোনাক বিচাৰিব মুঠে কৰিছোঁ। কিন্তু মই এই নেপালী বস্তিত আছিলোঁ। বহকচোন বহক। পঢ়িবলৈ সময় নাই, মোৰ মগজ গৰম হৈ আছে। আপুনি কাইলৈ ৰাতিপুৱা গুৱাহাটীলৈ যাওক। মিনিষ্টাৰক কৈ 3 দিনৰ ভিতৰত তপন বৰুৱাক ইয়াৰ পৰা আঁতৰ কৰক, নহ'লে আপোনাৰ ইলেকশ্যনত মই এটা লাল পইচাও খৰচা নকৰোঁ। এই গৰু বেগা মেলি চাই আছ যে তাতে পৰা কেম্প হোৱা নাই কিয়? কথা এটা হ'ল ছাৰ। কি? এইখিনিতে দুটা ফৰেষ্ট গাৰ্ড লগ পালোঁ। এটাই ক'লে সৌপিনে ওচৰতে এক্সি গাৰ্ডেন লেবাৰ এখন গাঁও আছে। গাঁওখনলৈ তপন বৰুৱা ঘনাই অহা যোৱা কৰি থাকে। গাঁৱৰ মানুহবিলাকেও তপন বৰুৱাক খুব ভাল পায়। যদি সিহঁতে ৰেঞ্জাৰক ৰিপৰ্ট কৰি দিয়ে, চোৰৰ বাচ্চা তপন বৰুৱাৰ চিলিম ছিগিলেই বুলি ধৰ। MLA দিছপুৰলৈ পঠাইছোঁ, আজি ৰাতি ঘূৰি আহি পাবহি। যা কেম্প বহুৱাই দে। এই লেবাৰবোৰৰ কেইটামানক তম্বু তৰিবলৈ লগা, আৰু বাকীবোৰে গছ কাটিবলৈ আৰম্ভ কৰক। এই কাম এটা কৰিলে কেনেকুৱা হয়? কি? বনগাঁৱত কৰম পূজা চলিছে। কাইলৈ গোটেই ৰাতি তাত নাচ গান চলিব। গাঁৱৰ মানুহ কোনো বাহিৰ নোলায়। গতিকে আমি কাইলৈ ৰাতি গছ কাটিবলৈ আৰম্ভ কৰাটো ভাল হ'ব নেকি? তোৰ দেখোন মগজ আছে। মই আকৌ ভাবিছিলোঁ তোৰ মূৰটো গোবৰেৰে ঠাহ খাই আছে। ঠিক আছে, তই যি ধৰণে ভাবিছ সেই ধৰণে কৰ। কাক লাগে? দেউতাৰা আছে? কোন দেউতা? কেলে তুমি মহেশ চৌধুৰীৰ ছোৱালী নোহোৱা জানো? কেলে লাগে? দেউতাৰাক কোৱা গৈ MLA আহিছে। দেউতা মানুহ এটা আহিছে। MLA সাহেব, ৰাস্তা পাহৰিলে নেকি? আহক আহক, বহক। চলিব নেকি? নাই নাই, এতিয়া নহয়। ইলেকশ্যন পাব্লিকে বেয়া বুলিব। আপোনালৈ এটা ভাল খবৰ লৈ আহিছোঁ। তপন বৰুৱাক ট্ৰান্সফাৰ কৰিব পাৰিলে নাই সেইটো কওক। নোৱাৰিম মানে? ডাইৰেক্ট গৈ চিফ মিনিষ্টাৰক কথাটো ক'লো। CMA মোৰ মুখৰ আগতেই ফৰেষ্ট ছেক্ৰেটাৰীক ভাৰ্বেল অৰ্ডাৰ দি দিলে। অহাকালিৰ ভিতৰতে তপন বৰুৱাই ট্ৰেন্সফাৰ অৰ্ডাৰ পাই যাব। এইটো কিন্তু আপুনি কামৰ কাম কৰিলে। এতিয়া ৰাস্তা ক্লিয়াৰ। আপুনি তুফান কেম্পেইন চলাই যাওক।
টকা মই খৰচ কৰিম। ডাল কাট দে দাদা ডাল কাট দে গরম পাত ভিজি পানি আইলো রে ডাল কাট দে দাদা ডাল কাট দে গরম পাত ভিজি পানি আইলো রে। ৰমেন ছাৰ সিহঁতৰ কৰম পূজা গোটেই ৰাতি চলিবতো? হয়, তাত গোটেই ৰাতি ঝুমুৰ চলিব হেনো। গছ কেতিয়াৰ পৰা কটা আৰম্ভ কৰিবি? অলপ পাছত আন্ধাৰ হলে আৰম্ভ কৰিমেই। সেই গৰুটোক ক ঘৰত খবৰ দি আহিবলৈ। মই ৰাতি ইয়াতে থাকিম। জীপখন লৈ যাবলৈ ক, ঘূৰি আহিব নালাগে। মই ৰাতিপুৱা ট্ৰাকতে যাম। ঐ গ্লাছ এটা আৰু পানী এজক পঠিয়াই দে। পঠিয়াইছো ছাৰ। আখৰা বন্দনা কৰি সৰস্বতী মাকে ধৰি আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমুৰ লাগল ভাৰী আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমুৰ লাগল ভাৰী। হাই ভাল লাগো আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমুৰ লাগল ভাৰী। হাতে লেলাই গামোছা কান্ধে লেলাই মান ধৰি বহু বেটি সবে লেলাই ঘেৰি মদনে ঝুমুৰ লাগল ভাৰী ছাৰ ছাৰ অ' আপুনি? ছাৰ আছেনে? নাই, বনগাঁৱলৈ গৈছে। কৰম পূজালৈ মাতি নিছে। হয় নেকি? কি হ'লনো? খবৰ এটা আছিল, কিন্তু এই সময়ত ছাৰক দিয়া উচিত হ'বনে নহয়? কি খবৰ? ৱায়াৰলেছ মেছেজ। খবৰটো ভাল নহয়। কি হ'ল? মানে যিটো কাৰণে ইমান দিন ভয় কৰি আহিছিলোঁ, অৱশেষত সেইটোৱে হ'ল। ছাৰৰ ট্ৰেন্সফাৰ অৰ্ডাৰ হৈছে। ট্ৰান্সফাৰ? হয়, আৰু এইটো হ'ব বুলি মই আগতেই জানিছিলোঁ। এই জেগাখন ভাল নহয়, ছাৰ সাৱধান হ'ব লাগিছিল। বাৰু মই আহিছোঁ। ৱায়াৰলেছ মেছেজ যেতিয়া দেৰি কৰা ঠিক নহ'ব। ছাৰক বনগাঁৱতে দিওঁগৈ। আহিছোঁ বাৰু। छोटे मोटे आखड़ा गोटा गाँव के भेसुरा नाचे गेली मोके छोलो के ना बने गो नाचे गेली মুখে ঝলকে না বনে গো নাচে গেলি মুখে ঝলকে না বনে গো নাচে গেলি। हाय
মোকে ঝলকে না বনে গো নাচে গেলি মোকে ঝলকে না বনে গো নাচে গেলি छोटे मोटे आकोड़ा गोटा गाँव के भसुरा नाचे गेली मोके छोलो के ना बने गो नाचे गेली মোকে ঝলকে না বনে গো নাচে গেলি মোকে ঝলকে না বনে গো নাচে গেলি ओ भाई भालो नाचे गेली মোকে ঝলকে না বনে গো নাচে গেলি মোকে ঝলকে না বনে গো নাচে গেলি छोटे मोटे आकोड़ा गोटा गाँव के भसुरा नाचे गेली मोके छोलो के ना बने गो नाचे गेली মোকে ঝলকে না বনে গো নাচে গেলি মোকে ঝলকে না বনে গো নাচে গেলি ओ भाई भालो नाचे गेली মোকে ঝলকে না বনে গো নাচে গেলি মোকে ঝলকে না বনে গো নাচে গেলি छोटे मोटे आकोड़ा মোকে ঝলকে না বনে গো নাচে গেলি মোকে ঝলকে না বনে গো নাচে গেলি আকৌ হাৰি গলো আৰু নোৱাৰো বনানী ধ্বংস হৈ যাওক গোটেই দেশ মৰুভূমিত পৰিণত হৈ যাওক মোৰ কি আহে যায় দুৰ্নীতিক কোনে বাধা দিব তোমাৰ কথাই ঠিক মইতো আন 10জন অফিচাৰৰ দৰে হ'ব পাৰিলোহেঁতেন কি প্ৰয়োজন আছিল অনাহকত মানসিক অশান্তি ভোগাৰ অযথা তোমাকো অসুখী কৰিলো মই জানো মই তোমাক শান্তি দিব পৰা নাই তুমি সঘনাই বদলি হৈছা ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰিছো তুমি মোৰ প্ৰতি মনোযোগ দিয়া নাছিলা মোৰ ভাৱ হৈছিল গছ-গছনিয়ে যেন তোমাৰ সকলো মনোযোগ কাঢ়ি নিছে আৰু মোৰ পৰা তোমাক যেন আঁতৰাই নিছে আচলতে পিংকুৰ ভৱিষ্যতৰ চিন্তাই মোৰ মনলৈ শংকা আনিছিল ভাৱ হৈছিল অকল আমাৰ অৱহেলাৰ কাৰণে শৈশৱতে পিংকুৰ জীৱনলৈ অনিশ্চয়তা আহি পৰিছে
আগতে মই তোমাৰ চিন্তা তোমাৰ কাম সহজভাৱে ল'ব পৰা নাছিলো কিন্তু তৰাজুলিলৈ আহি মোৰ বহুত উপলব্ধি হ'ল তোমাক বুজি পালো কিন্তু সব চেষ্টা যে অৰ্থহীন হৈ গ'ল চোৱা তুমি ইমান দিনে চেষ্টা এৰি দিয়া নাই আজি ভাগৰি পৰিলে কেনেকৈ হ'ব গছ-গছনি আমাৰ সংসাৰৰ মাজলৈ আহি পৰিছে এইদৰে আমি আমাৰ সংসাৰ গ্ৰহণ কৰিব লাগিব আমি নতুন ঠাইলৈ যাম নতুন উদ্যমেৰে কাম হ'ব এইবাৰ আৰু তুমি অকলশৰীয়া নোহোৱা কতিখনে বলে পিপল ছড়য়া ভাগ জগনী কতিখনে বলে ভেংরাজ ভাগ জগনী কতিখনে বলে ভেংরাজ হরে হরে ভাগ জগনী কোটি কোনে বলে ভেংরা ভাগ জগনী কোটি কোনে বলে ভেংরা আধা রাতি বলে পিপল ছড়য়া ভাগ জগনী ভিনিসরে বলে ভেংরাজ ভাগ জগনী ভিনিসরে বলে ভেংরাজ হরে হরে ভাগ জগনী বিনিসরে বলে ভেংরা ভাগ জগনী বিনিসরে বলে ভেংরা জগনী বিনিসরে বলে ভেংরা ভাগ 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 জগনী স্যার স্যার কি হ'ল কোন এইবোৰ বনগাঁও ফৰেষ্ট ভিলেজৰ মানুহ স্যাৰ ইহঁতে গম পালে কেনেকে নেজানো স্যাৰ এই গৰুহত ঘোষ নহলে গাড়ী গাড়ীৰ পৰা চলাই দিম কতিখনে বলে পিপল ছড়য়া ভাগ জগনী কতিখনে বলে ভেংরাজ ভাগ জগনী কতিখনে বলে ভেংরাজ হরে হরে ভাগ জগনী কোটি কোনে বলে ভেংরা ভাগ জগনী কোটি কোনে বলে ভেংরা আধা রাতি বলে পিপল ছড়য়া ভাগ জগনী ভিনিসরে বলে ভেংরাজ ভাগ জগনী ভিনিসরে বলে ভেংরাজ হরে হরে ভাগ জগনী বিনিসরে
বলে